এনেকুৱা থাকে যে কোনোবাই ৰেচন কাৰ্ড পোৱা নাই বা ৰেচন আমাৰ 1 আৰু 2 যাৰ ৰেচন কাৰ্ডটো আমি দিব পৰা নাই, ৰেচন কাৰ্ডটো দিয়া নাই ভেৰিফিকেশ্যনৰ পিছত, তেওঁলোকে ৰেচনটো পাই আছে তেওঁৰ পেৰেণ্ট কাৰ্ডত, অৰিজিনেল যি কাৰ্ড আছিলে তেওঁলোকে পাই আছে। যদি এনেকুৱা কিবা থাকে যে জেনুইন মানুহ পোৱা নাই, আমি ভৱিষ্যতে এইটো চাম আৰু আমাৰ তাতে আছে দিবলগীয়া এতিয়া আছে ব্যৱস্থা, কেবিনেটে এপ্ৰুভ কৰিলে আমি এইটো দিব পাৰিম। থ্যাংক ইউ শ্ৰী জাকিৰ হুছেইন। মাননীয় অধ্যক্ষ ডাঙৰীয়া, ইতিমধ্যে মন্ত্ৰী ডাঙৰীয়াই প্ৰশ্নৰ উত্তৰ দিছে, কথাখিনি কৈছে। তো আমাৰ প্ৰশ্ন হ'ল যে গোটেই অসমৰ ৰেচন কাৰ্ড হৈ আছে, কিন্তু সুকীয়াকৈ বৰপেটা জিলা আৰু ধুবুৰী জিলাত ৰেচন কাৰ্ডত যদি পৰিয়ালৰ মানুহৰ সংখ্যা 2 বা 3, সেয়া গোটেই ৰেচন কাৰ্ড কৰ্তন কৰিব দিছে। ইমান দিনে যিসকল পৰিয়ালে ৰেচন কাৰ্ডৰ জৰিয়তে বিভিন্ন সুবিধা লাভ কৰি আছিল, তেওঁলোকৰ অজ্ঞাতে কি কাৰণে বিভাগে তেওঁলোকৰ ৰেচন কাৰ্ড কৰ্তন কৰিলে, আৰু ৰেচন কাৰ্ড কৰ্তন কৰিবলৈ যাওঁতে তেওঁলোকে এবাৰো পৰীক্ষা নকৰিলে, ডাইৰেক্ট অফিচৰ পৰা ডিলিট কৰি দিলে। গতিকে এই ব্যৱস্থাই বহু পৰিয়ালক বিপদত পেলাইছে। আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম যে এই 2-3 জনীয়া ৰেচন কাৰ্ডৰ কোনো ধৰণৰ তদন্ত নকৰাকৈ তেওঁলোকৰ নামবোৰ যে ডিলিট কৰি দিছে, পৰৱৰ্তী সময়খিনিত এই মানুহখিনিৰ ক্ষেত্ৰত বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব, আৰু আমাৰ দাবী এই মানুহখিনিয়ে ৰেচন কাৰ্ড পাব লাগে। ঠিক, অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় বিধায়ক ডাঙৰীয়াই যি প্ৰশ্ন উত্থাপন কৰিছে, আমি ইয়াত ক'ব বিচাৰোঁ যে বৰপেটা জিলাত আমি 61,076 নিউ বেনিফিচিয়াৰী আমি এড কৰিছোঁ। ধুবুৰী জিলাত আমি 74,169 বেনিফিচিয়াৰী আমি এড কৰিছোঁ। যদি আমি যিবিলাকে এপ্লাই কৰিছিলে, মই আগতেও কৈছোঁ, যিবিলাকে এপ্লাই কৰিছিলে বেনিফিচিয়াৰী ছিংগুল আৰু ডাবল কাৰ্ড এনেকুৱা আমি ভেৰিফিকেশ্যন কৰা হৈছে, ভেৰিফিকেশ্যনৰ পিছতে এইবিলাক ডিলিট কৰা হৈছে, কিন্তু কোনো ৰাইজে চাউলৰ ৰেচনৰ পৰা বঞ্চিত হোৱা নাই। তেওঁলোকে ৰেচনটো তেওঁলোক অৰিজিনেল যে কাৰ্ড আছে তাতে তেওঁলোকে পাই আছে। যদি মই বিধায়ক ডাঙৰীয়াৰ লগত কথা পাতিলোঁ, যদি এনেকৈ জেনুইন কিবা থাকে আমি সেইবিলাক সামৰি লওঁ। ঠিক আছে, শামছুল হুদা। মাননীয় অধ্যক্ষ মহোদয়, মোৰ বিলাচীপাৰাৰ কথা কওঁ। মই বিলাচীপাৰাত ৰেচন কাৰ্ড দিওঁতে প্ৰথমতে মেম্বাৰসকল আৰু অফিচাৰসকলে কৰিলে কি, 4-5জনকৈ মানুহ য'ত আছে তেওঁলোকক কাটি বেছিকৈ ৰেচন কাৰ্ড দিয়াৰ কাৰণে তেওঁলোকে 2-3জন কৰিলে, এনেকৈ তেওঁলোকে চিলেকশ্যন কৰিলে। তাৰপিছত দেখা গ'ল যে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা নিৰ্দেশ দিয়া হ'ল যে 2জন বা 3জন বা 1জন থাকিলে এইবিলাক কৰ্তন কৰিব লাগে, আৰু তেতিয়া তেওঁলোকে সেইবিলাক গোটেইখিনি কৰ্তন কৰি দিলে। এতিয়া তেওঁলোকে চি ফৰ্মত ফিল-আপ কৰা আছিল, 3জন 4জন 5জন এনেকুৱা ফিল-আপ কৰা আছিল। তেনেহ'লে সেই মানুহবিলাক জেনুইন মানুহবিলাকক কিয় কটা হ'ল, আৰু চি ফৰ্মৰ যোগেদি তেওঁলোকক কিয় দিয়া নহ'ল, আৰু সেই জেনুইন মানুহবিলাক কেতিয়া পাবনে নাই, এইটো কিয় কৰা হ'ল? জেনুইন মানুহ, মই আগতে কৈছোঁ, জেনুইন মানুহ যদি কোনোবাই বঞ্চিত হৈ আছে আমি তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিম। আৰু মাননীয় অধ্যক্ষ মহোদয়, মই ইয়াত ক'ব বিচাৰিছোঁ যে আমাৰ চৰকাৰ এবছৰ আমি 17,85,181 নিউ বেনিফিচিয়াৰী আমি এড কৰিছোঁ, আৰু আমি ৰাজহুৱাভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 15 ডিচেম্বৰ এইটো আমাৰ ৰেচন কাৰ্ড দিয়া ডিষ্ট্ৰিবিউশ্যন কাম আমি আৰম্ভ কৰিছিলোঁ। ছেকেণ্ড ফেজ 22 ডিচেম্বৰ আৰু থাৰ্ড ফেজ 28 ডিচেম্বৰত আমি এইটো কৰিছোঁ, আৰু আমি ৰাজহুৱাভাৱে এই গোটেই বস্তুটো কৰা হৈছে। আৰু বিলাচীপাৰা বিধানসভা সমষ্টিত 2311 নিউ ৰেচন কাৰ্ড, যাৰ জৰিয়তে আমি 15,148 বেনিফিচিয়াৰী আমি ইনক্লুড কৰিছোঁ। যদি কোনো বেনিফিচিয়াৰী জেনুইনলি বাদ পৰি থাকে আমি ভৱিষ্যতে তেওঁলোকক ইনক্লুড কৰাৰ ব্যৱস্থা কৰিম। থ্যাংক ইউ। কুৱেশ্যন নম্বৰ 2 শ্ৰী জিৰণ বসুমতাৰী। অধ্যক্ষ ডাঙৰীয়া, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। সাপ্লিমেন্টারি। मान गोनां बुंथिगिरि, बे समाव मानिजाथाव मिनिस्टार बिथाङा जे रिप्लाइखौ होदों, बहाय आङो फंनैसो बाथ्रा बुंनो नागिरदों जे सन्मानिय मन्त्री डाङरिया ইয়াত जितु रिप्लाइ दिसे, अलरेडि संकस नदी बानपानी और गराखहनियार एक पार्मानेंट सल्यूशनर कारण ऑफकोर्सर द्वारा जितु यार DPR प्रिपेयर करा 324.69 कोटी
অলৰেডি ডিপিআৰটো হৈ গৈছে, কিন্তু এপ্ৰুভেলৰ কাৰণে চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনে এইটো ক্লিয়াৰেঞ্চ দিব লাগে নীতি আয়োগক। এইটো অলপ পলম হ'ব পাৰে, তাৰ কাৰণে মই ছাপ্লিমেণ্টাৰী কুৱেশ্যন হিচাপে সন্মানীয় মন্ত্ৰী ডাঙৰীয়াক আপোনাৰ প্ৰতি মই অনুৰোধ কৰিব বিচাৰিছোঁ, তাৰ আগতে 4টামান জাগাত যদি আমি এই বছৰতে গৰাখহনীয়াটোক প্ৰতিৰোধ কৰিবৰ কাৰণে যদি বান্ধ নিৰ্মাণ কৰিব পৰা যায় বহুত ভাল হ'ব। জাগাটোৰ নাম হ'ল উপেন্দ্ৰপুৰ, সুৰেন্দ্ৰপুৰ, কক্সাগুৰি আৰু বৰগোপা। এই 4টা জাগাত বহুত মানে বিপদজনকভাৱে সংকোচত বিপদজনকভাৱে গৰাখহনীয়াটো চলি আছে। তাৰ কাৰণে মন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ আপোনাৰ প্ৰতি যাতে এইটো এই বছৰ। সন্মানীয় অধ্যক্ষ মহোদয়, আচলতে এইটো ব্ৰহ্মপুত্ৰ বোৰ্ডে এই ডিপিআৰটো বনাইছে। ব্ৰহ্মপুত্ৰ বোৰ্ডে আমাৰ পৰা টেকনিকেল ছাপৰ্ট লয়, কিন্তু আমাৰ ডিপাৰ্টমেণ্ট দুটা একচুৱেলি, ষ্টেট গভৰ্ণমেণ্টৰ ৱাটাৰ ৰিচোৰ্চেছ ডিপাৰ্টমেণ্ট আৰু ব্ৰহ্মপুত্ৰ বোৰ্ড। এই সংকোচ নদীত যিটো ডিপিআৰৰ কথা তেখেতে কৈছে সেইটো 324.69 কোটি টকাৰ 6-9 কোটি টকাৰ। এইটো ব্ৰহ্মপুত্ৰ বোৰ্ডে বনাইছে। আমাৰ পৰা কেতিয়াবা টেকনিকেল ছাপৰ্ট লয় বা আমাক জনায়। যিকি নহওক, সন্মানীয় সদস্যগৰাকীয়ে তেখেতৰ সমষ্টিৰ সংকোচ নদীৰ যি 4টা পইণ্টৰ কথা কৈছে, এই বিষয়ে তেখেতৰ লগত মই আজি আলোচনা কৰিম। কিমানখিনি কৰি দিব পাৰোঁ কৰিবলৈকে মই চেষ্টা কৰিম। ঠিক আছে। কুৱেশ্যন নম্বৰ 3, ডক্টৰ অমিয় কুমাৰ ভূঞা। মাননীয় অধ্যক্ষ মহোদয়, অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। অ'কে, ছাপ্লিমেণ্টাৰী। মাননীয় অধ্যক্ষ মহোদয়ৰ যোগেদি মই মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ, এজনীয়া পৰিয়ালক ৰেচন কাৰ্ড দিয়া নহয় নেকি? যিহেতু আমাৰ দুইখন চৰকাৰে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এখন ভোকমুক্ত সমাজ, ভোকমুক্ত ভাৰত গঢ়িবৰ কাৰণে যি ৰেচন কাৰ্ড দি থকা হৈছে, ইয়াৰ জৰিয়তে আমি ভাবোঁ যে এজনীয়া পৰিয়ালকো ৰেচন কাৰ্ড দিয়া হওক। এই ক্ষেত্ৰত মই মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰোঁ। মাননীয় অধ্যক্ষ মহোদয়, এনেকুৱা নাই যে আমি এজনীয়া পৰিয়ালক আমি ৰেচন কাৰ্ড দিব নোৱাৰোঁ। আমি এনেকুৱা বহুত ৰেচন কাৰ্ড দিয়া হৈছে, কিন্তু মই আগতে কোৱাৰ দৰে যে আমি ভেৰিফিকেশ্যন কৰা হৈছে আৰু ভেৰিফিকেশ্যন কৰাৰ পিছতে আমি দিছোঁ। কাৰণ বহুত ঠাইতে আমি দেখা পাইছোঁ যে অৰুণোদয় পাবৰ কাৰণে বহুত বেনিফিচিয়াৰী ৰেচন কাৰ্ড থাকিব লাগে, সেইকাৰণে বহুতে এপ্লাই কৰিছে। কিন্তু যদি এজনৰ পৰিয়ালত আছে, জেনুইন আছে, আমি তেওঁলোকক দিছোঁ। আৰু মাননীয় বিধায়ক অমিয় ভূঞা ডাঙৰীয়াৰ সমষ্টি, বিহুপুৰীয়া সমষ্টিত আমি 1468 নতুন ৰেচন কাৰ্ড দিছোঁ, আৰু যাৰ মাজতে আমি 7355 নিউ বেনিফিচিয়াৰী আমি তাতে দিছোঁ। যদি আমি জেনুইনলি কিবা থাকে আমি এইটো অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰিম। থেংক ইউ। আৰু আছে মাইক 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 3633টা যি পৰিয়ালক বিবেচনাধীন হৈ আছে দিবৰ বাবে অতি সোনকালে যাতে তেওঁলোকক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰে, তাৰ বাবে মন্ত্ৰী মহোদয়ক মই অনুৰোধ জনালোঁ। এইটো আমি অহা দিনত বিচাৰ বিবেচনা কৰিম। ধন্যবাদ। কুৱেশ্যন নম্বৰ 4, শ্ৰী বিশ্বজিৎ ফুকন। মন্ত্ৰী মহোদয়, অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। অধ্যক্ষ মহোদয়, কৃষি বিভাগৰ বিকাশ আৰু উন্নতিৰ মূল বুলি ক'বলৈ গ'লে কৃষিৰ ব্যৱহৃত বীজখিনিয়ে মূল বিষয়। আমি সঠিকভাৱে সঠিক সময়ত বীজ যোগান ধৰিব পাৰিলে কৃষি অধিক ফলপ্ৰসূ হ'ব আৰু অসমৰ কৃষি খণ্ড আগুৱাই যাব। আমি আচলতে জানিব বিচাৰিছিলোঁ যে অসমৰ কিমান পৰিমাণৰ বীজ কৃষকসকলৰ পৰা সংগ্ৰহ কৰা হয়। ইয়াত তথ্যটো আমি পাইছোঁ যে বাহিৰৰ পৰা 10% আনে আৰু থলুৱাভাৱে 90% বীজ সংগ্ৰহ কৰা হয়। আৰু 271 কোটি টকাৰ বীজ যদি চৰকাৰে ক্ৰয় কৰে, তেতিয়াহ'লে প্ৰায় 245 কোটিতকৈ অধিক টকা এবছৰত বীজ ক্ৰয় কৰাত ব্যৱহাৰ হয়। কিন্তু বাস্তৱিকতে আমি দেখিছোঁ যে আমাৰ গ্ৰাম্যাঞ্চলৰ কৃষকসকলে খেতি কৰে, বিশেষকৈ ধান খেতি কৰে, কিন্তু ধানৰ বীজ চৰকাৰে কেতিয়াও কৃষকসকলৰ পৰা সংগ্ৰহ কৰা দেখা নাই। আমি কৃষকসকলৰ পৰা ধান ক্ৰয় কৰিছোঁ, কিন্তু সমপৰিমাণে থলুৱা প্ৰজাতিৰ ধানসমূহ সংৰক্ষণৰ বাবে তাৰ যিখিনি প্ৰচেষ্টা চলি আছে, আমি থলুৱা কৃষকৰ পৰা অধিক পৰিমাণে বীজ ক্ৰয় কৰিব লাগে। আৰু তাৰ এটা হয় বিজ্ঞানসন্মত প্ৰচেছ থাকিব লাগে। কাৰণ আমি দেখিছোঁ যে কেতিয়াবা বাদামৰ বীজ আমাৰ
কৃষি বিভাগলৈ আহে, যিখিনি সদায় পৰিত্যক্ত হিচাপে বস্তাৰ ভিতৰত বস্তা থাকে। মই সুধিব বিচাৰিছোঁ যে ভৱিষ্যতৰ দিনত অসমৰ কৃষকসকলৰ পৰা ব্যাপক হাৰত বীজ ক্ৰয় কৰি বাহিৰৰ পৰা বীজ ননাকৈ অসমতে আমি স্বয়ংসম্পূৰ্ণ হোৱাব পৰা কিবা আৰু ব্যৱস্থা গ্ৰহণ কৰিব Honorable নেকি? Minister. মাননীয় অধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে সদনৰ মজিয়াত জনাবলৈ পালে ভাল পাম যে 2015 চনলৈকে আমাৰ কৃষি বিভাগে 90% বীজ ৰাজ্যখনৰ বাহিৰৰ পৰা ক্ৰয় কৰিছিল। আমাৰ ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক ৰাইজেই হৈছে কৃষক, আৰু এইসকল হৈছে বেছিভাগেই উপান্ত কৃষক। আমাৰ চৰকাৰে জোৰ দিছে যে বাণিজ্যিক মূল্য থকা খেতি আমাৰ কৃষকে কৰিব লাগে। হাইব্ৰিড বহু ভেৰাইটি আছে, বিভিন্ন বীজ আছে, সেইবিলাক কৰিব লাগে। আৰু সেইকাৰণেই মাননীয় অধ্যক্ষ মহোদয়, মই সদনৰ মজিয়াত আপোনাৰ জৰিয়তে জনাবলৈ পালে ভাল পাম যে 2015 চনলৈকে 90% বীজ মই কোৱাৰ দৰে অসমৰ বাহিৰৰ পৰা ক্ৰয় কৰিছিল, কিন্তু 2023-24 আমি বাহিৰৰ পৰা ক্ৰয় কৰাৰ পৰিমাণ হৈছে 10%, মানে 90% হ্ৰাস হৈছে। আৰু আমি আশা কৰিছোঁ যে অনাগত দিনত ৰাজ্যত প্ৰয়োজনীয় যিবিলাক চাৰ্টিফাইড চিডছ আছে আমি ৰাজ্যতে উৎপাদন কৰি আমাৰ কৃষকক আমি যোগান ধৰিব পাৰিম। অধ্যক্ষ মহোদয়, অসম চিড কৰ্পোৰেশ্যনৰ 12খন ফাৰ্ম আছিল, আৰু বিভাগে নিজৰ উৎপাদন বৃদ্ধি কৰিবৰ বাবে কৃষি সঞ্চালকৰ অধীনত থকা 40খন ফাৰ্ম ইতিমধ্যে অসম বীজ নিগমক হস্তান্তৰিত কৰিছে। আৰু এই বীজসমূহৰ যি আন্তঃগাঁথনি, এই আন্তঃগাঁথনি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ অনুদানেৰে পৰ্যায়ক্ৰমে উন্নীতকৰণৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে। আৰু ইতিমধ্যে 52খন যি বীজ পাম্প, এই বীজ পামৰ ভিতৰত 28খন বীজ পাম্প, এই বীজ পামত প্ৰমাণিত বীজ, চাৰ্টিফাইড বীজৰ উৎপাদন বৃদ্ধি কৰা হৈছে। অধ্যক্ষ মহোদয়, আমি আমাৰ ৰাজ্যখনত থকা কৃষি বিশ্ববিদ্যালয়কো আমি দায়িত্ব দিছোঁ যে কৃষি বিশ্ববিদ্যালয়ে যাতে আমাৰ ৰাজ্যখনত প্ৰয়োজনীয়, আমাৰ ইয়াত প্ৰাকৃতিক দুৰ্যোগ আছে, আৰু সেইবাবে ফ্লাড টলাৰেণ্ট ভেৰাইটিও তেখেতসকলে উদ্ভাৱন কৰিছে কৃষি বিশ্ববিদ্যালয়ে। ঠিক তেনেকৈ এতিয়া ড্ৰট হ'বলৈ আৰম্ভ কৰিছে, ক্লাইমেট চেঞ্জটো আমাৰ এটা ডাঙৰ প্ৰত্যাহ্বান, তাৰ কাৰণেও কৃষি বিশ্ববিদ্যালয়ে চেষ্টা কৰিছে। কৃষি বিশ্ববিদ্যালয়ে হাছা, লংবি, দিউ, Honorable Minister, তেখেতৰ কুৱেশ্যনৰ এনেধৰণেৰে বহুতখিনি বস্তু উৎপাদন কৰিছে। মই আশা কৰিছোঁ অধ্যক্ষ মহোদয় যে অনাগত দিনত আমাৰ কৃষকসকলে নিজৰ বীজ পামত বীজ উৎপাদন কৰিব আৰু আমি ক্ৰয় কৰিব পাৰিম। আৰু ইতিমধ্যে আমাৰ ৰাজ্যখনৰ বহু কৃষকে তেখেতসকলে গভৰ্ণমেণ্টৰ ছাপোৰ্টত কিছুমানে নিজাববীয়াকৈ বীজ উৎপাদন কৰি বহি ৰাজ্যলৈকে, আমি চেষ্টা কৰিছোঁ যে আমি চব বস্তু যে আমি কৃষকক গোটেইখিনি দিব পাৰিম এনে কথা নহয়, আমি যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ, কিন্তু যাতে ছেল্ফ ছাফিচিয়েণ্ট হয় আৰু তেখেতসকলে নিজৰ লাগতিয়ালখিনি উৎপাদন কৰাৰ উপৰিও ইয়াৰ পৰা যাতে বহি ৰাজ্যলৈ পঠাই উপকৃত হ'ব পাৰে। ৰচিদ মণ্ডল। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা মই সংক্ষেপতে জানিব বিচাৰিছোঁ যে গোৱালপাৰা জিলাত যিহেতু সকলোৱে নিৰ্ভৰশীল কৃষিৰ ওপৰত, গতিকে তাতে যিটো কোল্ড ষ্ট'ৰেজ যিটো অভাৱ সেইটো পূৰণ কৰাৰ কাৰণে কিবা ব্যৱস্থা, আৰু গোৱালপাৰা জিলাত উৎপাদিত কল, যিটো মাটি অনাৰক, এইবিলাক এক্সপৰ্টৰ ব্যৱস্থা ল'ব নেকি? যে কিছুদিন আগতে অলপমান আনাৰক মোৰ সমষ্টিৰ পৰাই বিদেশলৈ ৰপ্তানি কৰা হৈছিল। ঠিক আছে। কল, আনাৰক আদি ৰপ্তানিৰ ক্ষেত্ৰত কি ব্যৱস্থা ল'ব, আৰু কোল্ড ষ্ট'ৰ স্থাপনৰ কাৰণে নেক্সট হৈছে যে প্ৰত্যেকটো বজাৰত এপাৰ্টৰ অধীনত মাৰ্কেট কনষ্ট্ৰাকশ্যন ব্যৱস্থা কৰিব নে নাই? ঠিক আছে। Honorable Minister. মাননীয় অধ্যক্ষ মহোদয়, ৰাজ্যখনৰ আমাৰ অন্যতম এখন জিলা গোৱালপাৰা জিলাখন এখন কৃষিপ্ৰধান জিলা। তাত সন্মানীয় সদস্যগৰাকীয়ে ঠিকেই কৈছে যে যথেষ্ট কল উৎপাদন হয়। এছিয়াৰ ভিতৰত এখন সৰ্ববৃহৎ বজাৰ তাত গঢ় লৈ উঠিছে, আৰু এই বজাৰখনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়ি তুলিবৰ কাৰণে ইতিমধ্যে আমাৰ ৰাজ্যখনৰ কৃষি বিভাগে আমি দায়িত্ব দিছোঁ এগ্ৰিকালচাৰ মাৰ্কেটিং বৰ্ডক, ইতিমধ্যে এখন সুন্দৰ বজাৰ তাত নিৰ্মাণ কৰি থকা হৈছে। আৰু এই কল এক্সপৰ্টৰ ক্ষেত্ৰত আমি যিমানখিনি
এক্সপৰ্টেই হওক বহিৰাজ্যলৈ প্ৰেৰণ কৰাই হওক আমি যিমানখিনি পাৰোঁ আমি ছাপৰ্ট দিবলৈ চেষ্টা কৰিছোঁ আৰু মাননীয় সদস্যগৰাকীয়ে কোল্ড ষ্ট'ৰেজৰ কথা কৈছে আমাৰ ৰাজ্যখনত প্ৰায় 52টামান কোল্ড ষ্ট'ৰেজ আছে কিছুমান প্ৰাইভেট ছেক্টৰত আছে চৰকাৰৰো আছে সকলোখিনি ঠিকমতে ইয়াত চলি থকা নাই কাৰণ পাৱাৰৰ কথা এটা আহি পৰিছে আমি সেইকাৰণে গুৰুত্ব দিছোঁ কোল্ড ৰুমৰ ওপৰত আৰু ইতিমধ্যে ৰাজ্য চৰকাৰৰ এটা বিভাগ হৰ্টিকালচাৰ বিভাগৰ HMNESৰ জৰিয়তে 50% ছাবচিডিত আমি ৰাজ্যখনৰ বিভিন্ন ঠাইত তেনেধৰণে কোল্ড ষ্ট'ৰেজ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিছোঁ মই মাননীয় সদস্যগৰাকীয়ে যদি মোৰ ওচৰত আহে আমি যদি কথা পাতোঁ তেতিয়াহ'লে নিশ্চিতভাৱে 50% ছাবচিডিত যদি ডাঙৰ Thank কোল্ড you. ষ্ট'ৰেজ কৰিব বিচাৰে আমি কৰাৰ ব্যৱস্থা কৰিব পাৰিম Question number 5. অধ্যক্ষ ডাঙৰীয়া সৰু এটা ক্লাৰিকেল মিষ্টেক হ'ল মই উত্তৰটো দিম পাছত মই কৈ থৈ দিছোঁ No, already মই circulate আপোনাক কৰিছে। জনাইছোৱে, No, আপোনাক answer জনাইছোঁ। টো already circulate কৰি আছে। চাৰ্কুলেট হ'ল নেকি মানে আমাৰ 439 কিলোমিটাৰ হ'ব লাগিছিলে তাত 48 কিলোমিটাৰ হ'ল মই আগতেই কৈ পাইছে দিছোঁ কি ক্লাৰিকেল মই মিষ্টেক কিবা circulate কৰিব দিছে already. তো honorable member. এইটো কিয় গ্ৰীণ হৈছে আহিছে আপুনি বেছি জোৰ মাৰিব নালাগে ছাৰ মোৰ প্ৰথম প্ৰশ্নটো হ'ল আমাৰ শিৱসাগৰখন মানে ব্ৰহ্মপুত্ৰ নদী দিখৌ দিচাং দৰিকা এই 4খন নদী আৰু এতিয়া নতুনকৈ আমাৰ যিখন শিৱসাগৰ মই নতুনকৈ আমগুৰিও পালোঁ তাৰ জাঁজি গতিকে আমাৰ সমষ্টিটো এতিয়া জাঁজি নদীলৈকে এই 5খন নদী বেচিকেলি এই 5খন নদীৰ সাংঘাতিক ধৰণৰ সমস্যা হৈ থাকে তাৰ ভিতৰত কেইবাটাও সমস্যা ডিপাৰ্টমেণ্টে মোটামুটি কৰি দিছে ইতিহাসত মানে 1954 চনৰ পৰা 65 চনৰ ভিতৰত অসমৰ চব মথাউৰিবিলাক বনাইছিলে আমাৰো মানে সেই দিখৌ নদীৰ মথাউৰি সেই তেতিয়াই বনোৱা এই প্ৰথমবাৰৰ কাৰণে মোৰ কাৰ্যকালত আৰু এই মন্ত্ৰীৰ কাৰ্যকালত তেখেতৰ কাৰ্যকালত প্ৰথমবাৰৰ কাৰণে নতুনকৈ 20 কিলোমিটাৰ মথাউৰি আমি নতুনকৈ বনাই আছোঁ এতিয়া সেইটো হ'ল দিখৌ নদীৰ কিন্তু আমাৰ প্ৰব্লেম কেইটামান আছে যে সেই প্ৰব্লেমকেইটা সমাধান কৰাটো খুব প্ৰয়োজন মই ভাবোঁ যে 1 নম্বৰ প্ৰব্লেমটো হ'ল যে ব্ৰহ্মপুত্ৰ নদীত আমাৰ সমষ্টিটো এতিয়া আমগুৰিলৈকে মোৰ যিহেতু পৰিলে গতিকে আমাৰ সমষ্টিটোত 26 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নদীখন পৰিছে তাৰে 11 কিলোমিটাৰ সাংঘাতিক ধৰণে খহনীয়া হৈ আছে তাৰ কাৰণে এছিয়ান ডেভেলপমেণ্ট বেংকৰ এটা বা ৱৰ্ল্ড বেংকৰ আমি এটা প্ৰজেক্ট দাখিল কৰি থোৱা আছে সেই প্ৰজেক্টটো যদি নহয় তেতিয়াহ'লে আমাৰ শিৱসাগৰখন নাবাচে গতিকে সেইটোৰ কি হৈছেগৈ এটা খবৰ আমাক লাগে নাম্বাৰ 1 নাম্বাৰ 2 আমাৰ দৰিকা নদীখনে গোটেই শিৱসাগৰখনৰ মানুহক দুখীয়া কৰি দিছে আৰু সেইকাৰণে মই আপোনালোকে আপুনি জানে ছাৰ আপুনিয়ে সুবিধাটো দিছিলে 3বাৰ দৰিকা নদীৰ ওপৰত আলোচনা কৰাৰ পাছত IIT গুৱাহাটীৰ এক্সপাৰ্ট কমিটি হ'ল গুৱাহাটী IITৰ এক্সপাৰ্ট কমিটিয়ে ড্ৰাফ্ট ৰিপৰ্ট নিশ্চয় ইতিমধ্যে দিলে মই তাৰ কপি এটা পাইছোঁ গতিকে সেই দৰিকা নদীৰ সেই খহনীয়া কি কয় বানপানীৰ কাৰণে ৰোধ কৰিবৰ কাৰণে কি ব্যৱস্থা ল'ব তাৰ কি প্লেনিং আছে তাৰপিছত 3 নম্বৰ কথাটো হ'ল যে আমাৰ আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল যে আমাৰ গোটেই মথাউৰিবিলাক চব একদম চাপৰ হৈ গুচি গ'ল এইবাৰ যোৱা 2 বছৰ আটাইতকৈ অসমৰ বেছিকৈ বানপানী হৈছে আমাৰ শিৱসাগৰত এইকাৰণে যে মথাউৰি ভগা নাই বেছি কিন্তু ছাৰ গোটেই মথাউৰিবিলাকে ওপৰেদি পানী পৰিছে গতিকে মথাউৰিবিলাক যদি ওখ নকৰে মই ইয়াত প্ৰশ্নটো সুধিছিলোঁ যে মথাউৰিবিলাক যদি ওখ নকৰে তেতিয়াহ'লে সদায় বানপানী হ'ব সেইবিলাক পুৰণি মথাউৰি ছাৰ সেই ক্ষেত্ৰত দিখৌ দিচাং মই প্ৰশ্নটো শেষ কৰি লৈছোঁ এইটো ছাৰ আৰু এটা আছে হয় ছাৰ মই দ্বিতীয় প্ৰশ্নটো আৰু এটা আছে এইটো মোৰ প্ৰথম প্ৰশ্ন মই কৈছোঁ আপুনি পাৰ্ট বাই পাৰ্ট কৰক আৰু এটা ইয়াৰ লগত এটা 15 ফাইনেন্সত আমাৰ ব্ৰহ্মপুত্ৰৰ অফলাৰ ওপৰত আমি 9 কোটি টকাৰ এটা প্ৰজেক্ট দি থৈছোঁ সেইটো কি পৰ্যায়ত আছে এইকেইটা প্ৰথমতে কৈ ল'লে মই ছেকেণ্ড প্ৰশ্নটো কৰিম অধ্যক্ষ মহোদয় মানে আমগুৰি সমষ্টি MLA মই ইয়াত বহি আছোঁ আমগুৰি সমষ্টি MLA কেনেকৈ আৰু এজন MLA হ'ল ইয়াত হ'ব তেখেতে আপোনাৰ প্ৰতি সহানুভূতি দেখুৱাইছে আপুনি পৰিষ্কাৰ কৰি দিব লাগিব এইটো এজন MLA ইয়াত বহি আছোঁ সন্মানীয় সদস্যগৰাকী অধ্যক্ষ মহোদয় আমগুৰি এটা অংশ মোৰো পৰিছে মোকো অকণমান সুবিধা দিব অধ্যক্ষ ডাঙৰীয়া সন্মানীয় সদস্যগৰাকীৰ মুখত আজি ভোটৰ মুখত ৰাম নাম বুলি কয় এই কথাটো আচলতে এছেম্বলিত ক'ব লাগে নালাগে নাজানো মই তথাপিতো কৈছোঁ ভোটৰ মুখত আজি ৰাম নাম হৈছে অধ্যক্ষ ডাঙৰীয়া সন্মানীয় সদস্যগৰাকীয়ে প্ৰত্যেক দিনাই
এটা প্ৰেছ মিটত কয় বা ফেচবুকত দিয়ে, টুইটাৰত দিয়ে যে লোন লৈ আমি অসমখন ধ্বংস কৰিলোঁ। তেখেতে আজি লোন ল'বলৈ আমাক পৰামৰ্শ দিলে। তেখেতক ADBৰ পইচা লাগে, এছিয়ান ডেভেলপমেণ্ট বেংকৰ টকাৰে তেখেতৰ সমষ্টিত ডেভেলপমেণ্ট লাগে। গতিকে তেখেতে আমাৰ লোন লোৱাৰ যিটো আমি প্ৰক্ৰিয়া, আমিতো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নিয়মতে লোন লওঁ। আৰু ADB অধ্যক্ষ ডাঙৰীয়া আগতেই কৈছোঁ, ADB ৱৰ্ল্ড বেংকে আচলতে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক লৈ দিয়া লোন, তাৰ 20% অসম গভৰ্ণমেণ্টে দিব লাগে, 80% চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে। যি কি নহওক, লোনৰ কথাত তেখেতে আজি ন্যায্যতা প্ৰদান কৰিছে, মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা ৰাখিছোঁ তেখেতে যাতে আজিৰ পৰা এইটো এছেম্বলিত ৰেকৰ্ড হৈ থাকিব লাগে, এই লোনৰ বিষয়ে মানুহক বিপথে পৰিচালিত কৰিবলৈ প্ৰচেষ্টা নকৰে। মই তেখেতক আপোনাৰ জৰিয়তে অনুৰোধ জনাইছোঁ। এতিয়া মূল কথাটো হ'ল অধ্যক্ষ ডাঙৰীয়া, তেখেতৰ সমষ্টিত যথেষ্টখিনি কাম কৰিছোঁ, তেখেতে সেইটোও ধন্যবাদ দিছে, মই প্ৰতি ধন্যবাদ আপোনাক জ্ঞাপন কৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, তেখেতৰ সমষ্টিত আমি ADB ছেকেণ্ড ফেজত আমি 348 কোটি টকাৰ কাম শিৱসাগৰ জিলাত কৰিবলৈকে আমি প্ৰচেষ্টা চলাই আছোঁ। আৰু আশা ৰাখিছোঁ অহা ডিচেম্বৰত আমি সেইখিনি কাম আৰম্ভ কৰিবলৈকে সক্ষম হ'ম। এতিয়া এইটো ক'ব লাগিব নেকি? আপুনি ক'ব নেকি এবাৰ যে লোনটো আমি বাণিজ্যতা প্ৰদান কৰিলোঁ? মইতো কৰিয়ে দিলোঁ। মইতো অধ্যক্ষ ডাঙৰীয়া ADBৰ ছেকেণ্ড ফেজৰ যাতে কাম কৰিব পাৰোঁ, তাৰ কাৰণে মই আপোনাক এটা অধ্যক্ষ ডাঙৰীয়া প্ৰত্যেক 15 দিনৰ পাছে পাছে আমি আজিকালি ফ্ৰেমাৰ অফিচত বহোঁ। যিমান ADB ৱৰ্ল্ড বেংকৰ ইঞ্জিনিয়াৰ যিখন ডিষ্ট্ৰিক্টত কাম চলি আছে সকলোকে মাতি লৈ আহোঁ। যোৱা 15 তাৰিখে বহিছিলোঁ, তাৰ আগত জানুৱাৰী 27 তাৰিখে বহিছিলোঁ, আকৌ 1 মাৰ্চত বহিম। আৰু গোটেই সকলো আমি ঠিকাদাৰক মাতি লৈ আহোঁ, আনি গোটেই আমাৰ পৰ্যালোচনা সভাত ক'ত কি সমস্যা হৈছে, বিল পে'মেণ্টলৈকে এক্সেম দি আদায় দিছোঁ। অধ্যক্ষ ডাঙৰীয়া, যদি আমি 650 কোটি টকা ADBৰ আমি এই বছৰ খৰচ কৰিব পাৰোঁ, তেতিয়া আমি ছেকেণ্ড ফেজৰ টকা পাম। ছেকেণ্ড ফেজত ADB আৰু ৱৰ্ল্ড বেংকৰ অধ্যক্ষ ডাঙৰীয়া প্ৰায় 2000 পৰা 2100 কোটি টকা আমি অহা ফাইনেন্সিয়েল ইয়েৰত, মানে কামটো আমি যিটো নৱেম্বৰ ডিচেম্বৰত কৰিব পাৰিম, কৰিবলৈ সক্ষম হ'ম। সেইকাৰণে অধ্যক্ষ ডাঙৰীয়া আমি অতি তৎপৰতাৰে প্ৰত্যেক 15 দিনৰ পাছে পাছে ফিল্ড ভিজিটটো কৰি আছোঁ। ফ্ৰেমাৰ অফিচত আমি ইঞ্জিনিয়াৰক আৰু ঠিকাদাৰসকলক মাতি আনি অন টেবুল আমি ডিছকাশ্যন কৰিছোঁ, মানে অন দ্য স্পট ডিছকাশ্যন কৰিছোঁ। আৰু কাম যদি হোৱা নাই তাকো পৰ্যালোচনা কৰিছোঁ, আৰু যদি বিল পোৱা নাই তাকো পৰ্যালোচনা কৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, ADB ৱৰ্ল্ড বেংকৰ ইছ্যুটো কেনেকুৱা যে অৰ্ডাৰ দিলে নহ'ব, ঠিকাদাৰে পে'মেণ্ট পাব লাগিব, তেতিয়াহে তেওঁলোকে নেক্সট ফেজৰ কাম অনুমোদন দিয়ে। অধ্যক্ষ ডাঙৰীয়া, এই বছৰ আমি আকৌ কৈছোঁ, ADBত যদি 650 কোটি টকা খৰচ কৰিব পাৰোঁ, অহা বছৰ প্ৰায় 1200 কোটি 1300 কোটি টকা পাম। কৰিবলৈকে তীব্ৰতাৰে প্ৰচেষ্টা চলাই আছোঁ। এই প্ৰচেষ্টা যদি আমি সক্ষম হওঁ, তেতিয়াহ'লে নিশ্চয়কৈ শিৱসাগৰ জিলাত 448 কোটি টকা, গোলাঘাটত 463 কোটি টকা, যোৰহাটত 444 কোটি টকা, ধেমাজিত 379 কোটি টকা। অধ্যক্ষ ডাঙৰীয়া, অলপ কমেই কৈছিলোঁ, মুঠ 1642 কোটি টকা এই বছৰ আমি মানে নেক্সট ফাইনেন্সিয়েল ইয়েৰত ল'বলৈকে সক্ষম হ'ম। আৰু যদি সক্ষম হওঁ, ডিচেম্বৰ বা নৱেম্বৰ বা ডিচেম্বৰত তাৰ কাম আৰম্ভ হ'ব। ঠিক তেনেকৈ ৱৰ্ল্ড বেংকৰো কামৰ প্ৰক্ৰিয়া আমি চলাই আছোঁ, তাতো প্ৰায় 500 কোটি টকা পাম। মুঠৰ ওপৰত অহা বছৰ যদি আমি কামখিনিত ছাকচেছ হওঁ, প্ৰায় আমি ৱৰ্ল্ড বেংক ADBৰে 2200 কোটি টকাৰ কাম কৰিবলৈকে সক্ষম হ'ম। দৰিকাটো আমি চাই আছোঁ, দৰিকাৰ আমি এটা অধ্যক্ষ ডাঙৰীয়া, আপুনি লোন ল'বও নিদিয়ে, এতিয়া দিব। দৰিকাত লোন ল'ব দিব নেকি? দৰিকাৰ কাৰণে লোন ল'ব দিব নেকি? দৰিকাৰ কাৰণে লোন ল'ব দিব? কৈ দিয়কচোন, কৈ দিয়ক। যদি লোন ল'ব দিয়ে মই কৰাই দিম। হা, অধ্যক্ষ ডাঙৰীয়া, ADBটো তেওঁ ন্যায্যতা প্ৰদান কৰিলে। ADBৰ পৰা লোন আনি তেওঁ কাম কৰিব, তেখেতে কাম কৰিব দিছে। দৰিকাৰ কাৰণেও লোন ল'ব দিব নেকি মোক এবাৰ তেখেতক নেক্সট সাপ্লিমেণ্টাৰী দিব নেকি? আৰু কি আছে? আৰু পৰ্যায়ক্ৰমে তেখেতৰ সমষ্টিত RS ৱৰ্ক কাম কৰি আছোঁ। পৰ্যায়ক্ৰমে তেখেতৰ সমষ্টিত RS ৱৰ্কৰ কাম কৰি আছোঁ। কেতিয়াবা এডভান্সো কাম কৰি দিওঁ, তেখেতে আমাক অনুৰোধ কৰে। মুঠৰ ওপৰত অসমৰ প্ৰত্যেকটো, অকল অখিল গগৈ ডাঙৰীয়া সমষ্টিত কৰা নাই, প্ৰত্যেকটো সমষ্টিতে কৰি আছোঁ আৰু কৰিম। মই এই সদনত কথা দিছোঁ। মোৰ নেক্সট কুৱেশ্যনটো,
নেক্সট কুৱেশ্যনটো হ'ল মই সঁচাকৈ ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰক ধন্যবাদ জনাইছোঁ যে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ কাৰণে 448 কোটি টকাৰ যিটো আমাৰ প্ৰজেক্ট আছে সেই প্ৰজেক্টটো তেখেতক আমি খুব ক্ল'জলি এইটোত কাম কৰি আছোঁ, মিছাকৈ লাভ নাই, আৰু তেখেতে এইটো কৰি দিম বুলি কথা দিছে। গতিকে এই যিটো আমি মানে ব্ৰহ্মপুত্ৰৰ যিটো খহনীয়া, সেই ব্ৰহ্মপুত্ৰৰ খহনীয়াটোক লৈ মই বাৰম্বাৰ এখেতসকলৰ ইঞ্জিনিয়াৰ, আমাৰ ইঞ্জিনিয়াৰ, ডিষ্ট্ৰিক্টৰ মিনিষ্টাৰ চবৰ লগত বাৰম্বাৰ মিটিঙত বহি আছোঁ যাতে এই কামটো যাতে সঁচাকৈ হয়, আৰু মই আশা কৰিম যে এইটো অহা কেইদিনমান ডিচেম্বৰৰ পৰা কাম আৰম্ভ কৰিম বুলি কৈছে। মই ধন্যবাদ জনাইছোঁ। খালি চাপৰ মথাউৰিখিনি অকণ ওখ কৰি দিব লাগে, সেইটো এটা। আৰু দৰিকাৰ ৰিপৰ্টটো আহিছে চাগে, আপুনি পালেনে নাই নাজানো, সেই ৰিপৰ্টটোৰ ভিত্তিত কামটো হ'ব লাগে। এতিয়া মোৰ ছেকেণ্ড কুৱেশ্যনটো ছাৰ, এইবাৰ অল অসমৰ কাৰণে। ছাৰ একচুৱেলি যদি সঁচাকৈ বানমুক্ত অসম এখন যদি সঁচাকৈ যদি গঠন কৰিব লাগে, তেতিয়াহ'লে গোটেই ভাৰতবৰ্ষত দুটা ধৰণে কাম কৰা হয়, এটা ষ্ট্ৰাকচাৰেল মেজাৰ্ছ আৰু আনটো হ'ল নন ষ্ট্ৰাকচাৰেল মেজাৰ্ছ। এতিয়া আমি আমাৰ ষ্ট্ৰাকচাৰেল মেজাৰৰ ভিতৰত অকল দুটা কামেই কৰি আছোঁ, দুটা কামে। এটা কৰি আছোঁ মথাউৰি বনোৱা, আৰু আনটো হ'ল আমি খহনীয়া ৰোধ কৰা। আপোনাৰ কুৱেশ্যনটো কওক। এতিয়া ছাৰ মানে অন্য ষ্ট্ৰাকচাৰেল মেজাৰত আৰু বহুত বস্তু থাকে। যদি সঁচাকৈ বানমুক্ত অসম এখন বনাব লাগে, কেৱল আৰু কেৱল মথাউৰি বনোৱাৰ জৰিয়তে সেইটো সম্ভৱপৰ নহয় ছাৰ। সেইটো কৰিবলৈ হ'লে আমি ধৰক ৰিজাৰ্ভাৰ ক্ৰিয়েট কৰা, তাৰপিছত এই নেচাৰেল ডিপ্ৰেশ্যন চুইটেবল ইম্প্ৰুভ এণ্ড ৰেগুলেটেড এইটো কৰিব লাগিব, বা ডাইভাৰ্চন অফ এটা অংশৰ কোনোবা নদী ডাইভাৰ্ট কৰি আকৌ বেলেগ অংশত লগাই দিব লাগিব। ক'ৰবাত আকৌ এটা নদী টাউন এখনক বচাবৰ কাৰণে পেৰেলেল সৰু এটা নদী বনাই দিব লাগিব। এনেকুৱা ধৰণৰ বহুত পদ্ধতিৰ জৰিয়তেহে ছাৰ আচলতে বানপানী সমস্যাৰ স্থায়ী সমাধান কৰাটো সম্ভৱপৰ হয়। কিন্তু অসমত অকল পৰম্পৰাগতভাৱে অকল মথাউৰি নিৰ্মাণৰ কথা চিন্তা কৰি থকা হৈছে। যিহেতু এইটো ডিপাৰ্টমেণ্টে খুব মানে অগ্ৰণী ধৰণে মানে কষ্ট কৰি কামটো কৰি আছে, আৰু ময়ো এই ডিপাৰ্টমেণ্টটোৰ ক্ষেত্ৰত সদায় এই গোটেই বস্তুবিলাক লৈ ইঞ্জিনিয়াৰবিলাকৰ লগত বাৰম্বাৰ বহি বস্তুখিনি আগবঢ়াবলৈ চেষ্টা কৰি আছোঁ। গতিকে মোৰ প্ৰশ্নটো হ'ল মন্ত্ৰী ডাঙৰীয়া, অকল ষ্ট্ৰাকচাৰেল মেজাৰ মথাউৰি বনোৱাৰ বাহিৰে আৰু কি কি ব্যৱস্থাৰে আচলতে অসমৰ বানপানী সমস্যাৰ, বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া আৰু বানপানী সমস্যাৰ স্থায়ী সমাধান কৰিবৰ কাৰণে ব্যৱস্থা ল'ব খুজিছে, এইটো কথা জনালে ভাল। আমি কেন্দ্ৰীয় চৰকাৰক এই বছৰ প্ৰায় 650 কোটি টকাৰ 692 কোটি টকাৰ প্ৰজেক্ট আমি জমা দিছোঁ। অধ্যক্ষ ডাঙৰীয়া, তাতে 15টা আমি ৰিজাৰ্ভাৰ বনাবলৈকে প্ৰস্তাৱ দিছোঁ। আচলতে যিটো কেন্দ্ৰীয় গৃহমন্ত্ৰী সন্মানীয় অমিত শ্বাহ ডাঙৰীয়াই কৈছিলে যে অসমত পুখুৰী বনোৱা হ'ব আৰু অসমৰ বানপানী প্ৰতিৰোধ কৰা হ'ব, তেতিয়া অধ্যক্ষ ডাঙৰীয়া বহু ব্যক্তিয়ে পুখুৰী বনোৱাটোক লৈ তাচ্ছিল্য কৰিছিল। অখিল গগৈ ডাঙৰীয়া কৰিছিল নাই নাই নাজানো, কিন্তু বহু ব্যক্তিয়ে তাচ্ছিল্য কৰিছিল। আজি তেখেতে ক'লে যে ৰিজাৰ্ভাৰ বনাব লাগে। আচলতে গৃহমন্ত্ৰী ডাঙৰীয়া হিন্দীত কৈছিলে, তেখেতে পুখুৰী বুলি ক'লে, আৰু আপুনি ইংলিছত ক'লে, মই ইংলিছত ক'লোঁ ৰিজাৰ্ভাৰ বুলি ক'লোঁ। ডিফাৰেঞ্চ এইটোৱে। অধ্যক্ষ ডাঙৰীয়া, কেন্দ্ৰীয় চৰকাৰে আমাক কথা দিছে যে অতি সোনকালেই অসম চৰকাৰক প্ৰায় 600-650 কোটি টকা দিব, আৰু আমি ইতিমধ্যে 15টা আমি ৰিজাৰ্ভাৰ বনাবলৈকে DPR বনাই কেন্দ্ৰীয় চৰকাৰক জমা দিছোঁ। আৰু আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা আশাবাদী, গভীৰভাৱে আশাবাদী যে ধনৰ আবণ্টন পাম আৰু এই ৰিজাৰ্ভাৰসমূহ আৰম্ভ কৰিম পৰ্যায়ক্ৰমে। 15টা ৰিজাৰ্ভাৰে অধ্যক্ষ ডাঙৰীয়া অসমৰ বানপানীৰ সমস্যা সম্পূৰ্ণ সমাধান হ'ব বুলি নকওঁ, কিন্তু অধ্যক্ষ ডাঙৰীয়া এটা কথা ঠিক যে আমি ষ্ট্ৰাকচাৰেল যিখিনি আমি কাম কৰিছোঁ তাতো যথেষ্ট বানপানীৰ সমস্যা সমাধান হৈছে। অধ্যক্ষ ডাঙৰীয়া, আপুনি যদি আজি ধেমাজিলৈ চাই, তাত 70% বানপানী নাইকিয়া হৈছে। আজি আপুনি মৰিগাঁও জিলালৈকে চাওক, 70% বানপানী নাইকিয়া হৈছে। তেখেতৰ সমষ্টিতে মথাউৰি বনাব লাগে বুলি মথাউৰি বনাই দিছোঁ, বানপানী নিশ্চয়কৈ তেখেতৰ সমষ্টিটো কম হৈছে। মাজুলীত বানপানী, লখিমপুৰত বানপানীৰ সমস্যা সমাধান নিশ্চয়কৈ 70%লৈকে হৈছে বুলি মই দৃঢ়তাৰে কওঁ। অধ্যক্ষ ডাঙৰীয়া, BTCত আপোনাৰ সমষ্টিত আমি কেনেকৈ শুক্লাই নদীত কি কাম কৰিছোঁ, তাত কেনেকৈ সুফল পাইছোঁ আপুনি নিশ্চয়কৈ জানে। অধ্যক্ষ ডাঙৰীয়া, এনেকৈ মই আকৌ কৈছোঁ, কেতিয়াও কোনো আমি ছেম আমাৰ ৱৰ্ল্ড বেংকৰ কাম আমি ক'ত কৰিছোঁ, বৰপেটাতে কৰিছোঁ, গোৱালপাৰাত কৰিছোঁ, লাহৰীঘাটত কৰিছোঁ। সকলো অসমৰ প্ৰত্যেকটো সমষ্টিতে পুঁজি সাপেক্ষে কৰিবলৈকে চেষ্টা কৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, অকল আমি ষ্ট্ৰাকচাৰেল কাম কৰিয়ে বানপানীৰ সমস্যা সমাধান কৰিবলৈ, মথাউৰি বনাই বানপানীৰ সমস্যা সমাধান কৰিবলৈকে বিচৰা নাই, অন্য কামবিলাকো কৰিছোঁ। এই ক্ষেত্ৰত আমি আগবাঢ়িছোঁ। ধন্যবাদ। নন্দিতা দাস, মহিলা।
মাননীয় অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয়ক মই আগতেও এই মোৰ এটা সমস্যাৰ বিষয়ে অৱগত কৰিছিলোঁ। ইতিমধ্যে তেওঁ ADBৰ জৰিয়তে ভালেখিনি কাম মোৰ সমষ্টিত কৰিছে, তাৰ বাবে মই ধন্যবাদো জ্ঞাপন কৰিছোঁ। ADBৰ দ্বাৰা যিখিনি তেওঁ কাম কৰিলে তাৰ মাজে মাজে কিছু অলপ আগৰ পুৰণা কিছুমান বেয়া হৈ আছে মথাউৰি। মই বিভাগীয় মন্ত্ৰীৰ লগতে অফিচাৰ সকলোকো জনাইছোঁ যে ADBৰ কাম চলি থকা অৱস্থাত যদি সেই মাজৰ যিখিনি কাম অলপ যিখিনি বেয়া হৈ আছিল সেইখিনি যদি একেবাৰে কৰি নাযায় তেতিয়াহ'লে সেইখিনি আকৌ পুনৰ ADBৰ কামখিনি বেয়া হোৱাৰ সম্ভাৱনা আছে। তো মই মন্ত্ৰী মহোদয়ক আপোনাৰ জৰিয়তে সুধিব বিচাৰোঁ যে এইখিনি কাম কৰি দিব নেকি। লগতে মোৰ আৰু এটা আছিলে অধ্যক্ষ মহোদয় যে মন্দিৰা NC অঞ্চল, তো মন্দিৰা NCত মই যোৱাবাৰো বিধানসভাত কথাটো উঠাইছিলোঁ, মন্ত্ৰী মহোদয় কৰিম বুলি কৈছিলে, কিন্তু তেওঁ কিছু পুঁজিৰ প্ৰব্লেম বুলি কৈছিলে। যে এইবাৰ মই অনুৰোধ কৰিছোঁ যে এইবাৰ মন্দিৰা NCৰ যিখিনি খহনীয়া যিটো জলজলি নদীৰ দ্বাৰা হৈ আছে এইখিনি কাম এইবাৰ কৰি দিব নেকি। অধ্যক্ষ ডাঙৰীয়া, আজি মই কংগ্ৰেছ দলৰ সদস্যগৰাকীকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। অখিল গগৈ ডাঙৰীয়াক ইতিমধ্যে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমি যে লোন লওঁ, বাহিৰত তেখেতলোকে লোন ল'ব নালাগে বুলি কয় আৰু বিধানসভাত লোন লাগে বুলি কয়, তেখেতলোকে লোন লোৱাৰ ন্যায্যতা প্ৰদান কৰিছে। মই কংগ্ৰেছ দলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি অদৰকাৰী কথাবিলাক কৈ নাথাকি একেবাৰে ৰিয়েল পইণ্টলৈ আহক না, কি অদৰকাৰী কথা কৈ থাকে অনবৰতে। লোন লোৱা কথাটো আপোনালোকে ইমান আস্ফালন কৰে, আপোনালোকে বাহিৰত এতিয়াই ক'ব। ছাৰ অলপ ইম্পৰ্টেণ্ট কাৰণে কয়, ছাৰ অকণমান টাইম দিয়ক। উত্তৰটো দিয়া। ছাৰ এতিয়াতো পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ নহয়, কথা ক'ব বেছি চান্স নাপাম, অকণমানটো দিয়ক ছাৰ। হয় নাই, দাদাই ক'ব মোক অকণমান দিয়ক ছাৰ। ছাৰ কথাটো কেনেকুৱা, এই ইয়াতে বাহিৰতে গৈ পেলাই কৈ দিব টিভিত লোন লৈ শ্ৰীমন্ত বিশ্ব শৰ্মাই চৰকাৰ অসমখন ধ্বংস কৰিলে। সেইটোতো হয়, আপুনি সেইটো ন্যায্যতা কৰি নাথাকিব ইয়াত। আচল পইণ্টলৈ আহক, বাইদেৱে যিটো কৈছে তাৰ উত্তৰ দিয়ক। এতিয়া গৈ উত্তৰটো দিয়ক। ছাৰ এতিয়া গৈ কৈ দিব। আপুনি অদৰকাৰী কথাটো বন্ধ কৰক। একেবাৰে অদৰকাৰী কথা কোৱা নাই, আপোনালোকে বাহিৰত অদৰকাৰী কথা কয়। উত্তৰটো বিচাৰিছোঁ ছাৰ। মই উত্তৰ দিম নহয় বাইদেউ, উত্তৰ দিম বাইদেউ, উত্তৰ দিম। উত্তৰতে কৈ যাওক, বাইদেউ উত্তৰ উত্তৰতে দিম, আপোনাৰ উত্তৰটো আঁচনি দুটা কথা ক'ব লাগিব ন। আপুনি আঁচনিৰ নামত কৈ যাওক। লোন লৈ বাইদেউ কামটো কৰি দিয়ক, বেলেগ কথা পাতিম। কিমান কৰিছোঁ মই কম নহয়। বাইদেউ দেখোন ক'লে বাইদেউ তাতো ADBৰ কাম হৈ আছে। আপুনি ক'ৰ পৰা আহি গ'ল? বাইদেউ দেখোন ক'লে বাইদেউ তাতো ADBৰ কাম হৈ আছে, বাইদেউ তাতো কাম হৈ আছে বুলি বাইদেৱে ক'লেই। মাত্ৰ আপোনালোকে আজি আকৌ কৈছোঁ ADB ৱৰ্ল্ড বেংকৰ পৰা লোন লোৱাটোক আপোনালোকে ন্যায্যতা প্ৰদান কৰিলে। মই এইটো কথা বাৰে ক'ম আৰু আপোনালোকে স্বীকাৰ কৰক। আজি স্বীকাৰ কৰিছোঁ, অখিল গগৈ ডাঙৰীয়াই স্বীকাৰ কৰিছোঁ, দৰিকালেওতো তেখেতে ক'লে লোন লৈ। ঠিক আছে, এতিয়া উত্তৰটো দিয়ক। এতিয়া গতিকে বাহিৰত যাতে এইটো কথা বেছিকৈ নকয় তাৰ কাৰণে অনুৰোধ কৰিছোঁ। ছাৰ বাহিৰত এইটো কথা ইমান পলিটিক্স কিয় কৰিব লাগে? বিধানসভাত আহি পেলাই কয় লোন লৈ হ'লেও কাম কৰি দিয়ক, হ'ব। আৰু বাহিৰত কৈ দিয়ে লোন লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন চেষ্ট কৰিলে। অধ্যক্ষ ডাঙৰীয়া, মাননীয় সদস্যগৰাকীৰ সমষ্টিত আমি ইতিমধ্যে কেইবাটাও আঁচনি লৈছোঁ। আমি SOPDৰো আঁচনি লৈছোঁ, ADBৰো আঁচনি লৈছোঁ, তেখেতৰ সমষ্টিত ৰাস্তা মথাউৰি পকীকৰণো কৰিছোঁ, আৰু কেইটামান কাম আছে। মই তেখেতৰ লগত মাজে মাজে কথা হয়, সেইকেইটা কাম কৰিবলৈকে চেষ্টা কৰিম। মোক প্লিজ ছাৰ, অকল লোনৰ কথা নহয় ছাৰ, মিতব্যয়িতাৰ কথাও আছে। এইটো ছাৰ অলপ চৰকাৰে যাতে মনোযোগ দিয়ে, কাৰণ CAG ৰিপৰ্টতো আছে, সুপ্ৰিম কোৰ্টেও কৈছে ছাৰ কিছুমান অকল স্কিম কমাবলৈ, গতিকে এইখিনিও চৰকাৰে ল'ব লাগে, অকল লোনৰ ওপৰত নহয়। ৰফিকুল ইছলাম। হয়, তেখেতলোকৰ সমষ্টিত কাম নিদিওঁ ছাৰ। মাননীয় লাগে যদি আৰু আপোনালোকে হ'ব, এইটো বেলেগ বিৰোধী দলৰ দলপতি ডাঙৰীয়া স্কিম কমাব লাগে, স্কিম কমাব লাগে যদি আপোনালোকে স্কিম নাপাব। হয়, মাননীয় অধ্যক্ষ মহোদয়, গৰাখহনীয়াৰ কথা, মাথাউৰিৰ কথা চলি আছে। মোৰ বেকী নদীতো ৱৰ্ল্ড বেংকৰ কাম চলি আছে। মাননীয় মন্ত্ৰী মহোদয় 2 বছৰ আগত গৈছিল, কিন্তু এই বেকী ব্ৰিজৰ তাতে 200 মিটাৰ এনেকুৱা ইৰ'শ্যন হৈছে। ষ্টেট হাইৱে আজি 2 বছৰৰ পৰা গধুৰ যান বাহন বন্ধ। এইটো বৰ দুখৰ কথা। ধুবুৰীৰ পৰা গুৱাহাটীলৈ অহা আমিনগাঁও হৈ মুখ্যমন্ত্ৰী মহোদয়ৰ সমষ্টিৰ মাজেদি যিটো ৰাস্তা, এই ষ্টেট হাইৱে গধুৰ যান বাহন বন্ধ বেকীৰ কাৰণে, ইৰ'শ্যনৰ কাৰণে। আৰু 1,72,00,000 টকা চেংচন হৈ আছে, কিন্তু গাইডবান নথকাৰ কাৰণে কাম কৰিব পৰা নাই। মন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ যে তাতে PWৰ লগত আলোচনা কৰি মাত্ৰ 4-5 কোটি লাগিব। অখিল গগৈৰ লগত নতুন বন্ধুত্ব হৈছে, কেইবা কোটি দি দিলে আপুনি, আমি বেয়া পোৱা নাই। যিয়ে নহওক আমি বেয়া পোৱা নাই, মাত্ৰ 5 কোটিমান টকা দিলেও গাইডবানটো মন্ত্ৰী মহোদয় হৈ যাব, আপুনি নিজে চাইছে। আৰু এটা সৰু কথা, এটা মন্ত্ৰী মহোদয় সৰু এটা কথা, ৱৰ্ল্ড বেংকৰ যিটো কাম হৈ আছে মন্ত্ৰী মহোদয়, যিটো কৰাৰ মন্ত্ৰী মহোদয়, ৱৰ্ল্ড বেংকৰ যিটো কৰাৰ কমতি কাম হৈ আছে, প্ৰায় 1.5 কিলোমিটাৰ আছিলে বেকী ব্ৰিজৰ, 100 মিটাৰ খহাই লৈ গ'ল। যোৱা বছৰ কাম কৰাইছিল, তাতে ইৰ'শ্যন হৈ
মাজতো 50 মিটাৰ খহালে কাম অনগোয়িং, কিন্তু এতিয়াও এইবাৰ খৰালিতো কাম তেখেতসকলে কৰা নাই। গতিকে অনগোয়িং স্কিম যিখিনি খহাই ল'লে ৱৰ্ল্ড বেংকৰ এইখিনি কৰাব লাগে। কলাইপাতাৰ, কাউৰজাহী, খাৰবাল্লি এইবিলাকতো স্কিম আছে, এতিয়া খৰালিৰ সময় গৈ আছে, সোনকালে কামটো আৰম্ভ কৰাব লাগে। ডাঙৰীয়াৰ সমষ্টিত কাম দিছোঁ বুলি তেখেতৰ গা পৰিছে, এইটো কৰিব নাপায়। কাৰণ এই ৱৰ্ল্ড বেংক আৰম্ভ কৰিছিলোঁ বেকিতে, ৱৰ্ল্ড বেংক আৰম্ভ কৰিছিলোঁ বেকিতে, তেখেতৰ সমষ্টিতে প্ৰথম আৰম্ভ হৈছিল। এডিবিত আৰম্ভ হ'বহে, এডিবিত অখিল গগৈৰ সমষ্টিত আৰম্ভ হ'বহে, যদি হয় হ'বহে। আপোনাৰ তাত কাম কমপ্লিট হ'ল, আপোনাৰ তাত কাম কমপ্লিট হ'ল। গতিকে আমি কাৰো লগত ডিছক্ৰিমিনেশ্যন কৰা নাই। অধ্যক্ষ ডাঙৰীয়া, মই দৃঢ়তাৰে কম, কাৰো লগত ডিছক্ৰিমিনেশ্যন কৰা নাই। বানপানী য'ত হৈছে তাতে আমি ফাণ্ড দিবলৈকে চেষ্টা কৰিছোঁ। গতিকে তেখেতে যিটো ক'লে অখিল গগৈ ডাঙৰীয়াক ইনডাইৰেক্টলি এটা তেখেতে কটাক্ষ কৰিলে, আচলতে আপোনাকো মই ধন্যবাদ দিছোঁ। মোৰ এই গাইড বান্ধটোৰ কথা মোক তাতে অলপ সৰু এটা ইছ্যু আছে, মই আপোনাৰ কথাটো মানি লৈছোঁ। সেইটো আচলতে এইটো PWD ৰাস্তা, PWD বিভাগৰ লগত আলোচনা কৰিম। আচলতে কেতিয়া PWDত যেতিয়া গৰাখহনীয়া হয়, এইটো আমি কৰিম নে গড়কাপ্তানি বিভাগে কৰিব, তাত এটা কনফিউজন হয়। তাৰ কাৰণে বস্তুটো অকণমান ৰৈ আছে। অধ্যক্ষ ডাঙৰীয়া, এইটো আলোচনা কৰি কৰা হ'ব। Question number 6. স্যার Aftabuddin Mullah. No, please. No. Time. Honorable Minister. Honorable Minister. Sir. Supplementary. Sir. Mic to one. মাননীয় অধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰীৰ পৰা জানিব বিচাৰোঁ। মই দুটা কোৱেশ্যন দিছিলোঁ। এটা আছিল যে যিটো আমাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত বুঢ়াবুঢ়ী যিটো থান, ঐতিহাসিক থান, সেই থানটোত যেনেকুৱা ধৰণে গৰাখহনীয়া হৈছে, ইয়াত দিছে যে প্ৰতিৰোধ অলপ হৈছে বা ৰক্ষা পৰিছে। ৰক্ষাটো মুঠেই পৰা নাই, থানটো কেৱল অলপ মানি আছে। যিটো মূল পথছোৱা, য'ত যিটো ঠাইদি মানুহ গৈ মন্দিৰত সোমায়, সেই পথটোও শেষ হৈ গৈছিল। যোৱাবাৰ মই LED টকা দি এটা কোনোমতে বান্ধি দিছোঁ, এইটো অহা বাৰিষাত সেইটো ছিঙি যাব। সেইকাৰণে মাননীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাম, সেই থানটোত যোৱা যিটো মূল পথ, সেই পথটো ৰক্ষা কৰিব লাগে, আৰু বুঢ়াবুঢ়ী থানটো ৰক্ষা কৰাৰ কাৰণে আপুনি কিবা ব্যৱস্থা কৰক। এইটো মোৰ প্ৰথম কোৱেশ্যন, এইটো উত্তৰ দিয়ক। দ্বিতীয়টো আকৌ ক'ম। অধ্যক্ষ ডাঙৰীয়া, তেখেতৰ সমষ্টিত আমি 2022-23 চনত 8 কোটি 11 লাখ টকাৰ এখন আঁচনি আমি দিছিলোঁ, তাৰ কাম চলি আছে। অধ্যক্ষ ডাঙৰীয়া, তেখেতৰ যিকেইটা কাম আছে, তেখেতৰ মই নোট কৰি ল'ম। তেখেতৰ কাম টেম্পৰেৰী মেজাৰ্ছত কিখিনি কৰিব পাৰোঁ, তাৰ কাৰণে মই চিৰিয়াছলি প্ৰচেষ্টা চলাম। আৰু তেখেতৰ সমষ্টিত অধ্যক্ষ ডাঙৰীয়া, আমি কেইবাটাও স্কিম হাতত লৈছোঁ। আমি DPR বনাই আছোঁ, কিন্তু পুঁজি সাপেক্ষে অধ্যক্ষ ডাঙৰীয়া সেই কামখিনি সোনকালে কৰি দিবলৈকে চেষ্টা কৰিম। অধ্যক্ষ ডাঙৰীয়া, তাৰে এটা হ'ল বেংক প্ৰটেকশ্যন মেজাৰ্ছ টু প্ৰটেক্ট বুঢ়াবুঢ়ী থান এণ্ড ইটছ US and DS ৰিটছ অন লেফ্ট বেংক অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ। তাৰ কাৰণে অধ্যক্ষ ডাঙৰীয়া 26 কোটি টকাৰ এখন আঁচনি আমি প্ৰস্তুত কৰিছোঁ। পুঁজি সাপেক্ষে এই কামখিনি কৰিবলৈকে অতি সোনকালে যত্ন কৰিম। আৰু এটা অধ্যক্ষ ডাঙৰীয়া, মই তেখেতৰ এইটো নেক্সটত দিম। ভালে হ'ব, আপুনি এইখিনি এইবাৰ টেম্পৰেৰী ৱৰ্কৰ কাৰণে আমাৰ কোনো ধৰণৰ সমস্যা নাই। মই সকলো সদস্যক 126 গৰাকী সদস্যক 125 গৰাকী মোক বাদ দিলে সকলোকে জনাব খুজিছোঁ, টেম্পৰেৰী মেজাৰ্ছত যদি কিবা জিঅ' বেগ লাগে, পৰ্কুপাইন লাগে, আমি যিমানখিনি লাগে সিমানখিনি দিম। মুঠৰ ওপৰত টেম্পৰেৰী মই আগতে অধ্যক্ষ ডাঙৰীয়া কেইবাবাৰো কৈছোঁ, আমি জেনেৰেলি কি কৰোঁ, নৱেম্বৰ মাহৰ পৰা মে' মাহলৈকে আমি পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাম কৰোঁ। আকৌ এণ্ডৰ পৰা আমি অক্টোবৰ মাহলৈকে আমি টেম্পৰেৰী মেজাৰ্ছত কাম কৰোঁ। এতিয়া কোনোবাই কেতিয়াবা কয় যে এই ডিপাৰ্টমেণ্টটোৱে অকল বানপানীৰ সময়ত কাম কৰে। আচলতে সেইটো অধ্যক্ষ ডাঙৰীয়া নহয়, বানপানীৰ সময়ত কাম কৰিবই লাগিব, কিন্তু বানপানীৰ কামখিনি টেম্পৰেৰী মেজাৰ্ছৰ ৱৰ্ক। কিন্তু অধ্যক্ষ ডাঙৰীয়া, তাৰ কাৰণে আমি আজিকালি জিঅ' বেগ হওক, আমি পৰ্কুপাইন হওক এভেইলেবল ৰাখোঁ। যদি মই বহুত সদস্যৰ লগত কথা পাতিয়ে থাকোঁ, বানপানীৰ সময়ত বহুত সদস্যই মোক অনুৰোধ কৰে, মই লগত আমি পৰ্কুপাইন জিঅ' বেগ দি দিওঁ। আৰু ফ্লাড ড্ৰিলৰ টকা প্ৰত্যেকখন জিলাত 50ৰ পৰা 1 কোটি টকা প্ৰত্যেক বছৰে দিওঁ। গতিকে আমি টেম্পৰেৰী মেজাৰ্ছৰ কাম খুব ষ্ট্ৰংলি কৰোঁ। অধ্যক্ষ ডাঙৰীয়া, আমি যদি ক'ৰবাত মথাউৰি ভাঙিছে, এইবাৰ আমি অখিল গগৈ ডাঙৰীয়া ৰিপৰ্ট কুৱেশ্যনত আমি ৰিপ্লাই দিছিলোঁ, 8টা মথাউৰি ভাঙিছে। আমি প্ৰত্যেকটো মথাউৰি অধ্যক্ষ ডাঙৰীয়া 15 পৰা 20 দিনৰ ভিতৰত আমি মেৰামতি কৰিছিলোঁ।
আগতে সেইটো মেকানিজম অধ্যক্ষ ডাঙৰীয়া নাছিলে। গতিকে আমি খুব তৎপৰতাৰে আন্তৰিকতাৰে কৰিবলৈকে চেষ্টা কৰিছোঁ। কেতিয়াবা এনেকুৱা নহয় যে অকল আমাৰ অসম চৰকাৰৰ বাজেটৰ গোটেইখিনি টকাটো ৱাটাৰ ৰিচোৰ্চতে দি দিব, এনেকুৱা নহয়। আমাৰ টকাৰ সীমাবদ্ধতা আছে। গতিকে সকলোখিনি কাম মন থাকিলেও কৰিব নোৱাৰোঁ, কিন্তু মন নাই বুলি কেতিয়াও নকওঁ, আৰু কাম কৰিবলৈ চেষ্টা নকৰা বুলি আপোনালোকে কেতিয়াও নাভাবিব। কাম কৰিবলৈকে নিশ্চয়কৈ চেষ্টা কৰিম। আচ্ছা, মোৰ দ্বিতীয়টো কোশ্চিন আছিল, মানে জলেশ্বৰ বিধানসভাৰ তুলসীবাৰীৰ পৰা ফকীৰগঞ্জলৈ 40 কিলোমিটাৰ। এই 40 কিলোমিটাৰ মাজত কেইটামান ভাৰ্নাবেল পইণ্ট আছে, যিখিনি কাম কৰিবই লাগিব। কিবা এটা কৰি হ'লেও টেম্পৰাৰী মেজাৰ কৰি হ'লেও, যেনেকুৱা তুলসীবাৰী, মোৱামাৰী, ৰৌৰবিটা, জলেশ্বৰ বিল, জলেশ্বৰ লঞ্চঘাট, টাকিমাৰী, নিচানপুৰ, বুঢ়াবুঢ়ী থান, মন্দিয়া, পৰাবিটা, সুন্দৰপাৰা আদি অঞ্চল। এই যিকেইটা অঞ্চলৰ কথা ক'লোঁ, এই অঞ্চলকেইটা খুবেই প্ৰয়োজন। এনেকুৱা গৰাখহনীয়া হয়, মানে অৱস্থা নাই আৰু, ঘৰ বাৰী টানি মানে কুল নাপায়। লগালগ ঘৰ বাৰী, কিমান ঘৰ বাৰী গৈ আছে। মই প্ৰত্যেকবাৰে মন্ত্ৰী মহোদয়ক এই কথাবিলাকে অনুৰোধ কৰিছে, এই নামকেইটা যে ক'লোঁ। এনেকুৱা নহয় যে কাম হোৱা নাই, হৈ আছে অলপ চলপ। যিটো কাম হয় এইটো কাম নহয়। আপুনিও অকণমান এই যিকেইটা ভাৰ্নাবেল পইণ্ট দিলোঁ, আপুনি কাইণ্ডলি এই পইণ্টকেইটাত কাম কৰি আমাৰ অঞ্চলটো ৰক্ষা কৰক। ধন্যবাদ। মই সন্মানীয় সদস্যগৰাকীক অনুৰোধ জনাম, তেখেতে আজিয়েই আমাৰ চিফ ইঞ্জিনিয়াৰ মহোদয়ক লগ ধৰিব। আমি টেম্পৰাৰী মেজাৰ্ছৰ কামখিনি খুব ষ্ট্ৰংলি কৰিবলৈকে প্ৰচেষ্টা চলাম। ঠিক আছে। কুৱেশ্যন নম্বৰ 7 স্যাৰ। আবুল কালাম ৰচিদ। নাই এইটো জলেশ্বৰৰ বিষয় আছে। আপুনি এইটো জলেশ্বৰৰ স্পেচিফিক। ঠিক আছে। ৱাজিদ আলী চৌধুৰী। স্যাৰ, বুঢ়াবুঢ়ী থান এইটো জলেশ্বৰ সমষ্টিৰ আছিল, কিন্তু বৰ্তমান এইটো বিচিং জৰুৱা সমষ্টিত আহিছে। গতিকে মোৰো কোশ্চিন আছিলে, কোশ্চিনটো ৰিটাৰ্ণত গুচি গৈছে। যিকি নহওক, বুঢ়াবুঢ়ী থানটো এটা ঐতিহাসিক থান। এইটো প্ৰতি বছৰে তাত এটা মেলা হয়। গতিকে এইটো ৰক্ষা কৰাৰ কাৰণে আমাৰ জলেশ্বৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়াও কৈছে, ময়ো কোশ্চিন দিছিলোঁ। তো ময়ো ৰিকুৱেষ্ট কৰোঁ, এইটো যেনে তেনে তাত এটা স্কিম ধৰিব লাগে। আৰু বুঢ়াবুঢ়ীৰ পৰা ফকীৰগঞ্জলৈকে ইতিমধ্যে আমাৰ মন্ত্ৰী মহোদয়ে ফকীৰগঞ্জ এৰিয়া প্ৰটেকশ্যনৰ কাৰণে 1.5 কিলোমিটাৰ প্ৰটেকশ্যনৰ প্ৰতিশ্ৰুতি দিছে, আৰু লগতে কামো আৰম্ভ হৈছে। গতিকে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। কিন্তু এৰিয়াটো আছিল 4 কিলোমিটাৰ, মানে একেবাৰে ভাৰ্নাৰেবল এৰিয়া। 4 কিলোমিটাৰ 1.5 কিলোমিটাৰটো এইবাৰ হৈ যাব, কিন্তু আৰু 2.5 কিলোমিটাৰ বাকী থাকিব। এইখিনি কিবা এটা ব্যৱস্থা নকৰিলে তেতিয়াহ'লে আমি আল্টিমেটলি ভিতৰেদি যিটো সোমাই যায়, তেতিয়া ফকীৰগঞ্জও আমি ৰাখিব নোৱাৰিম। গতিকে মন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ যে আমাৰ এই 2.5 কিলোমিটাৰত টেম্পৰাৰী হওক, যিকোনো উপায়ে ইয়াৰ প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিব নেকি, নাম্বাৰ 1। নাম্বাৰ 2, আমাৰ এই সাউথ শালমাৰা, ঠিক আছে, সাউথ শালমাৰা প্ৰতিৰোধৰ কাৰণে এটা ADPৰ আঁচনি প্ৰস্তুত কৰা হৈছিল, আৰু আগৰ বিধানসভাত মন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি দিছিল যে এইটো 2nd ফেজত কামটো হ'ব। গতিকে ADPৰ কামটো 2nd ফেজত হ'ব নেকি, এইটো জানিব বিচাৰিছোঁ। ADPৰ 2nd ফেজত সেইখিনি কাম নহ'ব, 3rd ফেজলৈকে যাব। আমি কিন্তু তাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছোঁ। ফকীৰগঞ্জত তেখেতৰ লগতে মই গৈছিলোঁ। সঁচাকৈয়ে ফকীৰগঞ্জ টাউনখনৰ অৱস্থা খুব বেয়া। ইমিডিয়েটলি আমি প্ৰায় 2 কিলোমিটাৰৰ কাম আৰম্ভ কৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, ভৱিষ্যত সময়তো আমি সেইখিনি কাম কৰিবলৈকে প্ৰচেষ্টা চলাম। ঠিক আছে, থেংক ইউ। কুৱেশ্যন নম্বৰ 7 মাননীয় অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। অধ্যক্ষ মহোদয়, মই প্ৰশ্নসমূহৰ উত্তৰ ভালকৈ পোৱা নাই, স্পষ্ট পোৱা নাই। সাপ্লিমেণ্টাৰী কৰক এইকাৰণে। মোৰ পোনপটীয়া প্ৰশ্ন, এপাৰ্টৰ স্কিম এতিয়াও চলি আছে নেকি, আৰু এপাৰ্টৰ দ্বাৰাই লোৱা স্কিমসমূহৰ কাম সম্পূৰ্ণ হৈছে নেকি, আৰু যি কামবিলাক সম্পূৰ্ণ হৈছে এতিয়ালৈ তেওঁলোকে ঠিকাদাৰসকলক পে'মেণ্ট দিয়া হোৱা নাই কিয়? আৰু মই আৰু প্ৰশ্ন কৰিছিলোঁ বীজ লৈ, বীজবিলাক ছাপ্লাই কোনে দিয়ে, আৰু
যেতিয়া বীজবিলাক ছাপ্লাই দিয়ে এই বীজ ডিষ্ট্ৰিবিউশ্যন বিতৰণ কৰাৰ কিবা নিয়ম আছে নেকি কেনেকৈ বিতৰণ কৰা হয় তাৰ কিবা গাইডলাইন আছে নেকি এইখিনি কথা স্পষ্ট জনাব লাগে কাৰণ বীজ যেতিয়া দিয়া হয় দিয়াৰ পিছত তাতে খেতিয়ক আহে নে বেপাৰী আহে নাজানো কাক দিয়ে আমিও গম নাপাওঁ অনারেবল মিনিস্টার নেক্সট মই শেষ হোৱা নাই নেক্সট কৰিবা নেক্সটবাৰ আপুনি নিদিব নহয় মই একবাৰে কৈ যাম তাৰপিছত যদি নোৱাৰে এইখিনি উত্তৰ সেইকাৰণে কৈছোঁ পাহৰিব নালাগে মই যিকেইটা প্ৰশ্ন কৰিম উত্তৰ দিব পাৰিলে দিব নোৱাৰিলে ক'ব মই দিব নোৱাৰিম তাৰপিছত হ'ল বীজ লৈ গ'ল আমি যে ধান ক্ৰয় কৰোঁ ক্ৰয় কৰি FCIত দিওঁ FCIৰ পৰা আকৌ PDSৰ লাইচেঞ্চ থকা মিলবিলাকক মিলিং কৰিবলৈ দিওঁ আকৌ আমি FCIত দিওঁ তাৰপিছত আমি চাউলটো লওঁ মোৰ প্ৰশ্ন যে FCIত নিদি পেলাই এই ধানটো ডাইৰেক্ট যেহেতু PDSৰ লাইচেঞ্চ আছে মিলবিলাকত গতিকে ডাইৰেক্ট আমি মিলবিলাকত দি আমি সেই চাউলটো ল'ব নোৱাৰোঁ নেকি মাজত FCI কিয় টানি আনিব লাগে মোৰ এইটো পোনপটীয়া প্ৰশ্ন আৰু বাকীখিনি মই আকৌ ক'ম গতিকে মই যিখিনি ক'লোঁ আৰু এপাৰ্টৰ দ্বাৰাই যিখিনি মই ক'লোঁ যে পে'মেণ্ট পোৱা নাই কিছু কাম আধাৰো হৈছে কৈছে সম্পূৰ্ণ হোৱা নাই এতিয়া মাৰ্কেট ছেট কিছু লোৱা হৈছে যেনেকুৱা নাবাং মাৰ্কেট ছেট সুতাৰপাৰা মাৰ্কেট ছেট চিদাবাৰী মাৰ্কেট ছেট কাম কেতিয়াবা কমপ্লিট পে'মেণ্ট কি এতিয়ালৈ হোৱা নাই আৰু আধাৰুৱা কাম যেনেকুৱা ৰাস্তা লোৱা হৈছিল এপাৰ্টৰ পৰা ৰাস্তা লোৱা হৈছিল যেনেকুৱা মামাবাগীৰ শিলৰ পৰা পাৰচিংপাৰা এনেকুৱা বহুত ৰাস্তা লোৱা হৈছে ঠিকাদাৰে পইচাৰ অভাৱত পইচা নোপোৱা কৰাৰ কাৰণে আধাৰুৱা কৰি থৈ দিছে এইটো স্পষ্ট উত্তৰটো হ'ব লাগে থ্যাংক ইউ অনারেবল মিনিস্টার মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে মই অসম বিধানসভাৰ সদস্যগৰাকীক মই কিছু কথা জনাব বিচাৰিছোঁ তো আপোনালোকে জানে যে এপাৰ্টে আমাৰ ৰাজ্যখনত কেৱল এগ্ৰিকালচাৰ ছেক্টৰতেই নহয় বিভিন্ন ছেক্টৰত বহুতখিনি ইতিমধ্যে কাম কৰিছে আচলতে এপাৰ্ট ইনষ্ট্ৰুমেণ্টেল বিশেষকৈ এগ্ৰিকালচাৰ লেণ্ডস্কেপ ট্ৰেন্সফৰ্মিঙৰ ক্ষেত্ৰত মই ৰাজ্যখনত এপাৰ্টৰ জৰিয়তে যিবিলাক কাম হৈ আছে তাৰ তালিকা সদনৰ মজিয়াত দাখিল কৰিছিলোঁ তেখেতে কৈছে যে কাম কৰিছে কিন্তু পে'মেণ্ট পোৱা নাই মাননীয় অধ্যক্ষ মহোদয় ৱৰ্ল্ড বেংকৰ নিৰ্দিষ্ট কিছু ক্ৰাইটেৰিয়া আছে আৰু ৱৰ্ল্ড বেংকে বহু দিশেই চায় গতিকে পে'মেণ্টৰ কথা যিটো কৈছে এই পে'মেণ্টটো ছিষ্টেমেটিক মেটাৰত এই পে'মেণ্ট ৰিলিজ কৰি আছে আৰু যিসকলে পাবলৈ আছে নিশ্চয় পাব এপাৰ্টটো আচলতে ক্লজিঙলৈ গৈ আছে সেইকাৰণে আমি বহুতখিনি নতুন পৰিকল্পনা কৰিছিলোঁ যদিও এপাৰ্টৰ জৰিয়তে কৰাৰ সেই সকলোখিনি সম্ভৱ নহ'বগৈ তথাপি এপাৰ্টৰ জৰিয়তে আমি বহুতখিনি কাম কৰিছোঁ ইতিমধ্যে ৰাজ্যখনত 93টা ADO কাৰ্যালয় নিৰ্মাণ হৈ উঠিছে ঠিক তেনেকৈ ৰাজ্যখনৰ বহুত ঠাইত ৰোডছ আপগ্ৰেডেশ্যন হৈছে কমন ফেচিলিটি চেণ্টাৰ হৈছে 35টা ৱেয়াৰহাউচ ৰাজ্যখনত এপাৰ্টৰ জৰিয়তে গঢ় লৈ উঠিছে আৰু বহুতখিনি তেনেধৰণৰ কাম ৰাজ্যখনত এপাৰ্টৰ জৰিয়তে সম্ভৱ হৈছে কিন্তু যিহেতু এপাৰ্ট ক্লজিং ষ্টেজলৈ গৈ আছে সেইকাৰণে পূৰ্বতে বহুতখিনি পৰিকল্পনা কৰা হৈছিল যদিও সেয়া এপাৰ্টৰ জৰিয়তে কৰিব পৰা নহ'ব ৰাজ্যখনৰ অন্যান্য বিভাগৰ জৰিয়তে সেই কামখিনি নিশ্চয় কৰা হ'ব আৰু বীজ বিতৰণৰ কথা সন্মানীয় সদস্যগৰাকীয়ে কৈছে মই কৈছোৱেই যে এটা সময় আছিল যিটো সময়ত 90% বীজ ৰাজ্যখনত চৰকাৰে দিব খোজা ৰাজ্যৰ পৰা ক্ৰয় কৰা হৈছিল কিন্তু এই ক্ষেত্ৰত সেলফ সাফিচিয়েন্ট হ'বৰ কাৰণে যোৱা দিনবিলাকত আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰীৰ গাইডেন্সত যিবিলাক ব্যৱস্থা গ্ৰহণ কৰিছে নিজাববীয়াকৈ 28খন চিড ভিলেজত চিড প্ৰডাকশ্যন কৰাকে ধৰি চাৰ্টিফাইড চিড প্ৰডাকশ্যন কৰাকে ধৰি অন্যান্য যেনেধৰণৰ ছাপোৰ্ট ফাৰ্মাৰ্ছসকলক দিছে বীজ উৎপাদন হৈছে এতিয়া বীজ বিতৰণৰ ক্ষেত্ৰত
আপোনালোকে জানে সন্মানীয় সদস্যসকলে, মাননীয় অধ্যক্ষ মহোদয়, এটা বিভাগ আছে আমাৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচ আছে, সাব ডিভিজনবিলাকত তাত SDO আছে, অন্যান্য অফিচাৰ আছে। গতিকে সেইসকলৰ জৰিয়তে বীজবিলাক বিতৰণ কৰা হয় আৰু এইখিনি ক্ষেত্ৰত মই ভাবোঁ যে নিজৰ নিজৰ সমষ্টিত সন্মানীয় সদস্যসকলে যদি ভালকৈ লক্ষ্য ৰাখে তে প্ৰকৃত কৃষকে নিশ্চয় লাভ কৰিব। আৰু মই তেনে কোনো অভিযোগ পূৰ্বতে পোৱা নাই। কিছুমান জিলাত বহুত খেলি মেলি আছে, খেতিয়ক নোহোৱা মানুহে বীজবিলাক নিব বিচাৰে, এনেধৰণৰ কাৰণত বহু ঠাইত বহু ধৰণৰ খেলি মেলি মাজে মাজে হয় আৰু তেনে অভিযোগ পালেই সেইখিনি তৎকালে নিৰাময় কৰিবৰ কাৰণে আমি চেষ্টা কৰোঁ। আৰু FCIৰ কথাটো মাননীয় সদস্যগৰাকীয়ে যিটো সুধিছে, মই ভাবোঁ তেখেতৰ প্ৰশ্নৰ উত্তৰত মই এই গোটেই কথাখিনি FCIৰ আমাৰ ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টৰ পৰা আনি পেলাই কিছু তথ্য দাখিল কৰিছোঁ। তেখেতে যদি সেই তাত সন্তুষ্ট হোৱা নাই, এটা বেলেগ ডিভাইচত সন্মানীয় আমাৰ ফুড এণ্ড চিভিল ছাপ্লাই এণ্ড কনজিউমাৰ্ছ এফেয়াৰ্ছ এটা বিভাগ আছে, মন্ত্ৰী আছে। গতিকে এটা সুকীয়া প্ৰশ্ন যদি উত্থাপন কৰে, ডেফিনেটলি নিশ্চয় সেই প্ৰশ্নৰ উত্তৰ তেখেতে পাব আৰু যিখিনি সম্ভৱ হয় সেইখিনি সদনৰ মজিয়াত দিয়া হৈছে। অধ্যক্ষ মহোদয়, মন্ত্ৰী ডাঙৰীয়া বোধকৰো বিভাগৰ বিষয়ে ইমান জ্ঞাত নহয়। মই বাৰে বাৰে কৈছোঁ পোনপটীয়া উত্তৰটো লাগে, কিন্তু দিব পৰা নাই। তেওঁ কৈছে, মই কৈছোঁ যে যিখিনি টকা ওলোৱাৰ পিছত এটা মাৰ্কেট ছেট মই ধৰিলোঁ, সেই পে'মেণ্টটো কিয় পোৱা নাই? এপাৰ্টৰ গাইডলাইন মতে কাম সম্পূৰ্ণ হৈছে, এপাৰ্টৰ গাইডলাইন মতে বিল জমা হৈছে, এতিয়ালৈ কিয় পে'মেণ্ট পোৱা নাই সেইটো উত্তৰটো লাগে। আৰু আপুনি বেলেগ কথা আনিলে আৰু সেইটো মাননীয় অধ্যক্ষ মহোদয়, আনত সেই অভিযোগটো নাই। আমি জনামতে তেখেতৰ সমষ্টিত কিছুমান কাম এপাৰ্টে বিচৰা ধৰণে সম্ভৱ হোৱা নাই, এয়া হৈ উঠা নাই আৰু সেইকাৰণে পোৱা নাই। যিখিনি তথ্য লাগে ৱৰ্ল্ড বেংকৰ কাম কাজ কৰা, মই কৈছো যে সময়সীমাটা এতিয়ালৈ এপাৰ্টত আছে নেকি? হয় আছে, নহলে নাই। আৰু আধাৰুৱা কাম যিটো ৰাস্তা আধাৰুৱা হৈ আছে, সেই আধাৰুৱা কামটো হ'ব না নাই? যদি নহয় ক'লে যদি সেই ৰাস্তাটো অলপ আৰু সেই লেকচাৰহে মাৰি থাকিলে কেনেকৈ হ'ব? ক'ত লেকচাৰ কৰিলো? প্ৰশ্ন কৰিছো, অধ্যক্ষ মই লেকচাৰ দিয়া নাই। মই কৈছো এপাৰ্টৰ দ্বাৰা যিটো ৰাস্তা কৰা হৈছে আধাৰুৱা কৰি আছে, যদি পাৰে কৰিব, আৰু যদি মই প্ৰশ্ন কৰিছো পোনপটীয়া। তাৰ কাৰণে প্ৰশ্নৰ ষ্টাইল থাকিব লাগিব না। আপুনি মাননীয় অধ্যক্ষ মহোদয় শিকাই দিয়ক অধ্যক্ষ মহোদয়। কাৰণ তেখেতে সুধিব লাগিছিল কামটো কেতিয়া সম্পূৰ্ণ হ'ব, তেখেতে সুধিছে পইচাটো কেতিয়া পাব। যিটো কথা ঠিকাদাৰে সুধিব লাগে, এই সন্মানীয় সদস্যগৰাকীয়ে সোধাৰ কাৰণটো কি? সন্মানীয় সদস্যগৰাকীয়ে সেই প্ৰশ্নটোৰ বুজি পোৱা নাই। আধাৰুৱা কামো আছে, সম্পূৰ্ণ হোৱা কামো আছে। সম্পূৰ্ণ হোৱা কামৰ পইচা কেতিয়া পাব? আধাৰুৱা কাম আশৰাফুল থ্যাংক ইউ স্যার। এই এপাৰ্টৰ টু দা পইণ্ট কুৱেশ্যনটো কৰা একদম এপাৰ্টৰ স্কিমবিলাক আচলতে ল'ব লাগিছিল। কি জানিব বিচাৰিছে এইটো? স্যাৰ এই এডিঅ'ই হওক, নলেজ চেণ্টাৰে হওক, এই এডিঅ'বিলাক যদি RIDF-ত চেংচন পাব লাগিছিল, কিন্তু চেংচন নোপোৱাকৈ এওঁলোকে এডভাৰটাইজ কৰিলে যে RIDF-ত চেংচন হৈছে, আৰু যাৰ কাৰণে আজিলৈকে পে'মেণ্ট হোৱা নাই, কাম ইনকমপ্লিট হৈ আছে। সেইকাৰণে কি জানিব বিচাৰিছে? তো মন্ত্ৰী মহোদয়, এইটো পে'মেণ্ট ক্লিয়াৰ কৰি দিয়ক, কাম কাজ চব শেষ হৈ যাব। আৰু 2 নম্বৰ কথাটো হৈছে স্যাৰ, এই যে এডিঅ' অফিচ আপুনি চব জানিলে মন্ত্ৰী এইটো ফেক, এইটো মন্ত্ৰী মহোদয় নকয়। আপুনি মন্ত্ৰীৰ পৰা কি জানিব বিচাৰিছে? 2 নম্বৰ কথা, 2 নম্বৰ কথা স্যাৰ, এই যে এডিঅ' আৰু নলেজ চেণ্টাৰবিলাক যে বনালে, এইবিলাক কাৰ্যক্ষম কৰাৰ ব্যৱস্থা কৰিব লাগে। বেছিভাগ কেন্দ্ৰই এৰাবাৰীত ভূত বাংলো বনাই থোৱা হৈছে, এৰাবাৰীত ভূত বাংলো কৰি থোৱা হৈছে। এই এৰাবাৰীত ভূত বাংলোবিলাক কাৰ্যক্ষম যাতে হয়, তাৰ কাৰণে কি ব্যৱস্থা আছে মন্ত্ৰী মহোদয়ে জনাব লাগে। এইকাৰণে প্ৰশ্নটো কৰক। মাননীয় অধ্যক্ষ মহোদয়, মই ইতিমধ্যেই সদনৰ মজিয়াত কৈ গৈছোঁ যে 93টা এডিঅ' কাৰ্যালয় নিৰ্মাণৰ কাম হাতত লোৱা হৈছিল।
গতিকে যিখিনি এডিঅ' নিৰ্মাণৰ কাম যিবিলাক কাৰ্যালয়ৰ কাম নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে সেইখিনি বহুতখিনিয়ে কাৰ্যক্ষম হৈছে আৰু যদি ক'ৰবাত বাকী আছে মাননীয় সদস্যগৰাকীয়ে মোক আঙুলিয়াই দিলে নিশ্চিতভাৱে সেই তাত যদি কিবা আধৰুৱা হৈ আছে অসম্পূৰ্ণ হৈ আছে আৰু কৰিবলৈ চেষ্টা কৰিম সন্মানীয় সদস্যগৰাকীয়ে মোক ডিটেইলছত গোটেই কথাখিনি আপুনি যদি ব্যক্তিগতভাৱে জনাই দিয়ে বাকী যিকেইটা ইছ্যু আনিছে মই ৰিজল্ভ কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ ঠিক আছে স্যাৰ এপাৰ্ডৰ জৰিয়তে ৰাজ্যখনৰ বজাৰেই হওক বা ৰাস্তা ঘাটেই হওক যথেষ্ট আমি ডেভেলপ কৰাৰ এটা সুযোগ আছে কিন্তু এই বিভাগৰ দুৰ্বলতাৰ কাৰণে বিভাগৰ অনৈতিকতাৰ কাৰণে আমি বহুত সুযোগ হেৰুৱাইছো আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আমাৰ প্ৰশ্ন যে পৰৱৰ্তী সময়খিনিত এনেকুৱা ধৰণৰ কিবা স্কিম আহিলে বিধায়কসকলৰ লগত জড়িত কৰি ডিপাৰ্টমেণ্টৰ লগত এটা মিটিং কৰাব লাগে তাৰপিছত এই ডিপাৰ্টমেণ্ট যথেষ্ট উপকৃত হ'ব মন্ত্ৰী ডাঙৰীয়াৰ নাম হ'ব কিন্তু বিধায়কসকলৰ আওতাৰ বাহিৰত ৰাখি এই কামখিনি কৰিবলৈ যাওঁতে এপাৰ্ডৰ পৰা বহু অসমে আজি বঞ্চিত হ'ব লগা হৈছে বহু উন্নয়ন আমি কৰিব পৰা নাই তো মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি প্ৰশ্ন এপাৰ্ডৰ জৰিয়তে বা এপাৰ্ডৰ নিচিনা বেলেগ আৰু যদি স্কিম আহে বিধায়কসকলক জড়িত কৰিব নে নাই আপোনাৰ জৰিয়তে জনাব লাগে অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় সন্মানীয় সদস্যগৰাকীয়ে জানে যে ভাৰত চৰকাৰৰ বহুবোৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত আৰু ৰাজ্য চৰকাৰৰ বহুতবোৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ডিষ্ট্ৰিক্ট লেভেল সিলেকশ্যন কমিটি থাকে য'ত ডেপুটি কমিশ্যনাৰ চেয়াৰমেন আমাৰ সন্মানীয় বিধায়কসকলো সেই কমিটিৰ সদস্য হয় বা তেখেতসকলৰ প্ৰতিনিধি থাকে আমাৰ সিলেকশ্যনবিলাক প্ৰায়বিলাকে আজি আমি ট্ৰেক্টৰেই দিওঁ বা পাৱাৰ টিলাৰেই দিওঁ অন্য তেনেধৰণৰ কিবা বেনিফিচিয়াৰী ৰিলেটেড যদি তেনেকুৱা কিবা তালিকা বনাবলগীয়া থাকে আমি বিধায়কসকলক ইনভলভ কৰোঁ গতিকে তেনে যদি কিবা হোৱা নাই তেতিয়াহ'লে আঙুলিয়াই দিলে মই নিশ্চয় সেইখিনি ভৱিষ্যত অধ্যক্ষ মহোদয় আজি অধ্যক্ষ মহোদয় 3 দিন আগত শৰ্মা কমিটিৰ ৰিপৰ্ট সদনত দাখিল হৈছে গতিকে আমি বিচাৰোঁ যে তাৰ ওপৰত আলোচনা হ'ব লাগে এই সদনত বাকী চব কাম সভাস্থগিত প্ৰস্তাৱৰ ওপৰত আলোচনা কৰিবলৈ সুযোগ দিব লাগে স্যাৰ আমাৰ ফালৰ পৰা দাখিল কৰে অধ্যক্ষ মহোদয় আলোচনা কৰিব দিয়ক প্লিজ আলোচনা কৰিব দিয়ক না প্লিজ চাইলেণ্ট মই এতিয়া কৈ আছোঁ মই সভাস্থগিত প্ৰস্তাৱ মই পাইছোঁ আৰু সভাস্থগিত প্ৰস্তাৱৰ ক্ষেত্ৰত মই মানে আমাৰ এটা ট্ৰেডিশ্যনেল কথা কৈ থাকে যে এটা এডমিচিবিলিটিৰ ওপৰত কোৱাৰ সুযোগটো দিব লাগে গতিকে সেইটো কাৰণে শ্ৰী মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াৰ পৰা 2 মিনিটত আলোচনাটো এইটো প্ৰথমতে অধ্যক্ষ মহোদয় এইটো জৰুৰী বিষয় প্লিজ এইটো বিষয় পাছতে হ'ব বেলেগ আলোচনাটো আমাৰ প্ৰথমতে হ'ব লাগিছিল এইটো হ'ব লাগিব এইটো জৰুৰী বিষয় কৰিবলৈ সুবিধা দিব লাগে না মই আগতে তেওঁলোকৰ কিবা কৰি আছোঁ আপোনালোকে উত্থাপন কৰিব পাৰিব চেণ্ডিকেটৰ ওপৰত আলোচনা হ'ব লাগে চেণ্ডিকেটৰ ওপৰত আপোনালোকে উত্থাপন কৰিব পাৰিব প্ৰথম এডমিচিবিলিটিৰ ওপৰত কিবাটো হ'ব চেণ্ডিকেটৰ ওপৰত আলোচনা হ'ব লাগে চেণ্ডিকেটৰ ওপৰত আলোচনা হ'ব লাগে অনাৰেবল মেম্বাৰ্ছ এইটো দেখুৱাব নালাগে মই কৈছোঁ এডমিচিবিলিটি ৰিপৰ্টৰ ওপৰত তো সভাস্থগিত প্ৰস্তাৱ যিখিনি পাইছিলে গোটেই বিষয়বিলাক গুৰুত্বপূৰ্ণ কিন্তু এইটো আমি বেলেগ শিতানত আলোচনা কৰিব পাৰোঁ আৰু সেইটোৰ কাৰণে আজি সভাস্থগিত প্ৰস্তাৱ মই যি 4খন পাইছিলোঁ সেইটো মই নাকচ কৰি দিছোঁ আজি সভাস্থগিত প্ৰস্তাৱৰ মানে কোনো আলোচনা নহ'ব বাকী আমাৰ নৰ্মেলি চলিব গতিকে এতিয়া ডাইৰেক্ট 0 আৱাৰ আছে এইটো আমি বেলেগ শিতানত কথা পাতিব পাৰিম আমি বেলেগ শিতানত আমি আলোচনা কৰিম অনাৰেবল মেম্বাৰ্ছ আমি বেলেগ শিতানত আলোচনা কৰিম এতিয়া সভাটো সব বিষয়টোৱে গুৰুত্বপূৰ্ণ কিন্তু এতিয়া আমাৰ আজিৰ গোটেই বিষয়টোৱে গুৰুত্বপূৰ্ণ গতিকে এইটো আজি নালাগে এইটো মানে বিষয়টো গুৰুত্বপূৰ্ণ
কিন্তু আজি আমাৰ গভৰ্ণৰ এড্ৰেছৰ ওপৰত মচন অফ থেংকছৰ ওপৰত আলোচনা আছে আৰু তেতিয়া জেনেৰেলি সভা স্থগিত নহয় কাৰণ গভৰ্ণৰ এড্ৰেছৰ ক্ষেত্ৰত কৰিব নোৱাৰে আমাৰ কৱেল চেকদাৰৰ প্ৰেক্টিছ এণ্ড প্ৰচিডিউৰ উল্লেখ কৰিছে adjournment motions are normally not allowed during the budget discussion or during the discussion of the motion of thanks on governor's address as members have sufficient opportunity বিজেপি দলে কি আচৰণ কৰিছে মই শুনিয়ে নাপাওঁ শাসকীয়দলে কি আচৰণ কৰিছে আমি বিৰোধী দলে আলোচনা কৰিব লাগে আজি শাসকীয় দলে
মাননীয় অধ্যক্ষ মহোদয়, স্যার মোৰ সভা স্থগিত প্ৰস্তাৱটো দিয়ক স্যাৰ স্যাৰ মোৰ সভা স্থগিত প্ৰস্তাৱটো দিয়ক স্যাৰ সবে বহক, প্ৰস্তাৱটো দিয়ক স্যাৰ সবে বহক, সবে বহক। স্যাৰ সভা স্থগিত এজন এজন নকলে মই কেনেকৈ বুজি পাম বিষয়টো কি? প্ৰস্তাৱটো ক'বলৈ এজন দিয়ক এজন স্যাৰ তাৰ পৰাই কওক। স্যাৰ আমাক সভা স্থগিত প্ৰস্তাৱটো ক'বলৈ দিয়ক স্যাৰ আপোনালোকে তাৰ পৰাই কওক। স্যাৰ সভা স্থগিত প্ৰস্তাৱটো ক'বলৈ দিয়ক স্যাৰ নিজৰ নিজৰ চিটত থাকিব, চবে নিজৰ নিজৰ চিটত থাকক। আপোনালোকে চিটত থাকিয়ে কওকচোন, নাই চিটত থাকিয়ে কওকচোন, চিটত থাকিয়ে কওক, চিটত থাকিয়ে কওক। মাননীয় অধ্যক্ষ মহোদয়, এই আমি বুজি নাপালো শেহতীয়া দলৰ বিধায়কসকলে কাৰ্যসূচী আৰম্ভ হোৱাৰ সময়ত তেওঁলোক ভাৰতৰ কোনো ৰাজ্যত এই পৰম্পৰা ক'বলৈ দিয়ক। শেহতীয়া দলে কৈ পেলাই সদনৰ কাৰ্যকাল অনাৰেবল সদন স্পীকাৰৰ সন্মুখত বিষয়তে ধৰ্ণা দিয়ে, আপত্তি নাথাকে সদস্যসকল চৰকাৰ আৰু কোনো ৰাজ্যত এই পৰম্পৰা নাই। আজি লজ্জাজনক ঘটনা, সদনৰ লজ্জাজনক ঘটনা। যি সিদ্ধান্ত সেইটোৱেই হ'ব, এইটো কিন্তু লজ্জাজনক কথাটো আগতে পাতি লওক আপোনালোকৰ মাজত। মোৰ কোনো আপত্তি নাই, আপোনালোকৰ মাজত পাতি লওক। গতিকে আজি আমাৰ অলৰেডি বিজনেছ আছে। গভৰ্ণৰ ভাষণৰ ওপৰত আজি আমাৰ ডিবেট আছে। আজি কোনো বিষয়ত আলোচনা নহয়, কোনো বিষয়ত আলোচনা নহয়। আজি গভৰ্ণৰৰ এড্ৰেছ আছে, গতিকে আজি গভৰ্ণৰৰ এড্ৰেছ হ'ব। গতিকে বাকী অন্য সেইকাৰণে এতিয়া আৰু এডজৰ্ণমেণ্ট মচনটো নাকচ কৰি দিছোঁ। এতিয়া 0 আৱাৰ আছে। জিৰ' আৱাৰ শ্ৰী কমলক্ষ দেৱ পুৰকাষ্ট। মাননীয় 0 আৱাৰ। মাননীয় অধ্যক্ষ মহোদয়, অনাৰেবল মেম্বাৰ 0 আৱাৰ কৈ আছে। পুৰণা ইছ্যু এইটো, পুৰণা ইছ্যু এইটো। 0 আৱাৰ চলি আছে। 0 আৱাৰ প্ৰকাশিত 15 ফেব্ৰুৱাৰী 0 আৱাৰ। আমি এইটো অন্য শিতানত আলোচনা কৰিম। আপোনালোকে 0 আৱাৰ সময় গৈ আছে। আমি আগতে আলোচনা কৰি ল'ব লাগিব সব বিষয়টো, কিন্তু আজি সম্ভৱ নহয়। অলৰেডি আজি আমাৰ ৰাজ্যপালৰ ভাষণৰ ওপৰত ডিবেট আছে। এইটো সময়ত কোনো আমি সদন এডজৰ্ণ কৰিব নোৱাৰোঁ। মাইনৰিটি মানুহ এইটোৰ কাৰণে নোৱাৰো আৰু বাকী দিনটোত আমি আলোচনা কৰিবলৈ ল'ব পাৰোঁ। আমাৰ বিভিন্ন শিতান আছে, তাতো আমি আলোচনা কৰিব পাৰোঁ। The House adjourned for 10 minutes.
জিৰ' আৱাৰ্ছ এই কমলক্ষদেৱ পুৰ কাষ্ট স্যার জিৰ' আৱাৰ হ'বলৈ স্যার দিয়ে। স্যার 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 জিৰ' আৱাৰ অলপ লাহে লাহে আৰে চবে ক'লে কেনেকৈ শুনিব? আপোনালোকে নিজৰ চিটত যাওক, আপোনালোকে নিজৰ চিটত যাওক, তাৰ পৰাই উত্থাপন কৰক, নিজৰ আসনত বহি পেলাই উত্থাপন কৰক, নিজৰ আসনত বহি পেলাই উত্থাপন কৰক, প্লিজ নিজৰ আসনৰ পৰাই ক'ব পাৰিব। এনেকুৱা হ'লে সদন কেনেকৈ চলিব? সদন আপোনালোকৰে হয়, বথ চাইড। আসনৰ পৰাই ক'ব পাৰে, আপোনালোকে আসনত গুচি যাওক। স্যার আমি দেখিলো তিনি সকলোৱে নিজৰ আসনত গুচি যাওক, তাৰ পৰাই আপোনালোকে ক'ব পাৰিব। আপোনালোকে তাৰ পৰাই ক'ব পাৰিব, আপোনালোকৰ কথাটো ৰাখক না, তাৰ পৰা আপোনালোকে তাৰ পৰাই ৰাখক কথাটো। প্লিজ টেক ইউৰ চিট and you raise your issue from your seat. আপোনালোকে you please go to your seat and you raise your issue from your seat. আপোনালোকৰ আসনৰ পৰাই আপোনালোকে উত্থাপন কৰক আপোনালোকৰ বিষয়টো। সদন আৰম্ভ কৰাৰ লগে লগে ৰুলিং পাৰ্টিৰ বিধায়কসকলে বাৰে বাৰে গৈ পেলাই তেওঁলোকে হুলস্থুল আৰম্ভ কৰে, আমাক এডজৰ্ণমেণ্ট মোচনটো উত্থাপন কৰিব নিদিয়ে। সাহসীয়া দলৰ বিধায়কসকলে হয়তো কিবা পৰিকল্পনা The house adjourned for 20 minutes.
কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন 19 ফেব্ৰুৱাৰী 2025 অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্যপ্ৰণালীৰ নিয়মাৱলী 230ৰ অধীনত যোৱা 17 ফেব্ৰুৱাৰী 2025 তাৰিখে বিয়লি 3:10 অসম বিধানসভাৰ কাৰ্য উপদেষ্টা সমিতিৰ এখন সভা মাননীয় ৰাজ্যপালে সদনত আগবঢ়োৱা ভাষণৰ ওপৰত হ'বলগীয়া ধন্যবাদ সূচক প্ৰস্তাৱৰ বিতৰ্কৰ সময় বিধায়িনী দলৰ সমূহ আবণ্টন দিয়াৰ বিষয়ে আলোচনা কৰিবলৈ আৰু 2024-25 চনৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবীসমূহৰ ওপৰত ভোটদান তথা অগ্ৰাধিকাৰ ভিত্তিত বিভাগসমূহ আলোচনা আৰু সময় আবণ্টনৰ বাবে BTC কোকৰাঝাৰ বিধানসভাৰ কক্ষৰ অধ্যক্ষৰ স্থানীয় কাৰ্যালয়ত অনুষ্ঠিত কৰা হৈছিল অস্থায়ী কাৰ্যালয়ত অনুষ্ঠিত কৰা হৈছিল। সভাই চলিত অধিৱেশনৰ দিনপঞ্জীখন কিছু সালসলনি কৰি এদিনৰ কৰ্মদিন বৃদ্ধি কৰি অহা 21 ফেব্ৰুৱাৰী 2025 তাৰিখ 2024-25 চনৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবীসমূহৰ ওপৰত ভোটদান আৰু আলোচনাৰ উপৰিও মঞ্জুৰিসমূহৰ বাকী থকা পৰিপূৰক দাবীসমূহ সদনত ভোটদানৰ বাবে দাখিল কৰা তথা 2025 বৰ্ষৰ সময়ত বিনিয়োজন নং 1 বিধেয়ক উত্থাপনৰ বিবেচনা আৰু পাৰিত কৰাৰ সিদ্ধান্ত লয়। অহা 19 আৰু 20 ফেব্ৰুৱাৰী 2025 তাৰিখে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদ সূচক প্ৰস্তাৱৰ উপৰিও শূন্যকালীন ঘণ্টা নিয়ম 54 বিশেষ প্ৰসংগ নিয়ম 301 ইত্যাদি সদনৰ কাৰ্যসূচীত ৰখাৰ সিদ্ধান্ত সভাই গ্ৰহণ কৰে। সভাৰ ৰাজ্যপালৰ ভাষণৰ ওপৰত হ'বলগীয়া ধন্যবাদ সূচক প্ৰস্তাৱৰ বিতৰ্কৰ সময়ৰ তলত উল্লেখ কৰা ধৰণৰ আবণ্টন দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুঠ সময় 5 ঘণ্টা 300 মিনিট। ভাৰতীয় জনতা পাৰ্টীৰ 153 মিনিট, তাৰ লগতে মুখ্যমন্ত্ৰীৰ উত্তৰসমূহ আছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ 62 মিনিট, অসম গণ পৰিষদৰ 22 মিনিট, সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা 36 মিনিট, ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলৰ 17 মিনিট, বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ 8 মিনিট, কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া মাৰ্ক্সবাদী 3 মিনিট, নিৰ্দলীয় 3 মিনিট। সভাত দাবী মঞ্জুৰিসমূহৰ ওপৰত বিশদভাৱে আলোচনাৰ বাবে হোৱাৰ পিছত সমিতিয়ে সৰ্বসন্মতিক্ৰমে অগ্ৰাধিকাৰ ভিত্তিত দাবী মঞ্জুৰিৰ বাবে নিম্নলিখিত দাবীসমূহ সদনত আলোচনা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ক্ৰমিক নং 1 মঞ্জুৰি নং 6 দাবীৰ নাম ভূমি ৰাজহ অগ্ৰাধিকাৰ 1, ক্ৰমিক নং 2 মঞ্জুৰি নং 41 প্ৰাকৃতিক দুৰ্যোগ অগ্ৰাধিকাৰ 1, মঞ্জুৰি নং 64 লোক নিৰ্মাণ পথ অগ্ৰাধিকাৰ ভিত্তিত 2। 21 ফেব্ৰুৱাৰী 2025 তাৰিখ দাবী মঞ্জুৰিৰ আলোচনাৰ বাবে ধাৰ্য কৰা সময় এনেধৰণৰ। মুঠ সময় 3 ঘণ্টা 30 মিনিট। ভাৰতীয় জনতা পাৰ্টীৰ 107 মিনিট, মন্ত্ৰীৰ উত্তৰসহ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ 43 মিনিট, অসম গণ পৰিষদৰ 15 মিনিট, সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা 25 মিনিট, ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল 12 মিনিট, বড়োলেণ্ড পিপলছ ফ্ৰণ্ট 5 মিনিট, কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া মাৰ্ক্সিষ্ট 2 মিনিট, নিৰ্দলীয় 2 মিনিট। এতিয়া ৰুল 54টো গ'ল। উপাধ্যক্ষ মহোদয়, আমি বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ওপৰত ডিছকাছ কৰিবলৈ বিচাৰিছিলোঁ। আপুনি বিষয়টো। মাননীয় উপাধ্যক্ষ মহোদয়, সদনত অলপ আগতে মাননীয় উপাধ্যক্ষ মহোদয়, সদনত অলপ আগতে যি উমৰাংচুৰ কয়লা খনি দুৰ্ঘটনা আৰু ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ ওপৰত আলোচনাৰ ওপৰত দাবী উত্থাপন হৈছিলে। আপুনি যি ধৰণে পাৰে এই দুইটা বিষয়ৰ কাৰণে সময় নিৰ্ধাৰণ কৰিব আৰু আমি উত্তৰ দিবৰ কাৰণে বা আলোচনা কৰিবৰ বাবে চৰকাৰৰ ফালৰ পৰা সাজু আছোঁ। দ্বিতীয়তে, কোকৰাঝাৰত মই অখিল গগৈ ডাঙৰীয়াৰ মাননীয় বিধায়কক প্ৰতিশ্ৰুতি দিছিলোঁ যে 10 মিনিট সময় আমি বিজেপিৰ পৰা তেখেতক দিম, যাতে তেখেতে কোকৰাঝাৰত ক'ব খোজা কথাখিনি ক'ব পাৰে। সেইকাৰণে দাবী মঞ্জুৰিয়ে হওক, ৰাজ্যপালৰ ভাষণে হওক, বাজেটৰ সময় হওক, আপুনি 10 মিনিট সময় যেনেকৈ পাৰে তেখেতক আমাৰ পৰা দি দিব। ধন্যবাদ। উপাধ্যক্ষ মহোদয়, ইয়াত আমাৰ এটা এডজৰ্ণমেণ্ট আছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই সোমাই ল'ব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুন্দৰভাৱে আপোনালোকৰ ইছ্যুটো আৰু সাহস পক্ষৰ ইছ্যু দুইটাই ইছ্যু আলোচনা কৰা হ'ব। তাৰপিছতে আমাৰ অলপ বেলেগ। আমি কৈছোঁ চিণ্ডিকেটৰ কথা,
আপোনালোকক মুখ্যমন্ত্ৰী মাননীয় অধ্যক্ষ মহোদয় যদি সিন্ডিকেটৰ ওপৰতো আলোচনা কৰিব খোজে কোনো আপত্তি নাই কি আপত্তি আৰু আমাৰ এইটো যিহেতু গোটেইটো এটা বাজেট সেশন হ'ব এমাহ থাকিব গতিকে সিন্ডিকেটৰ ওপৰতো আলোচনা কৰিব পাৰে উৰ্মাংশুৰ কয়লাৰ ওপৰতো আলোচনা কৰক আৰু জাষ্টিস বিপ্লৱ শৰ্মা কমিটিৰ ওপৰত আলোচনা কৰক আৰু যদি কিবা ঘটনাই আপোনালোকক মন আমনি কৰি আছে এই এমাহত সেইখিনিও আলোচনা কৰিব পাৰো কোনো আপত্তি নাই বৈধ ভাৰতীয় নাগৰিকক মাননীয় অধ্যক্ষ মহোদয় ডিটেনশন কেম্পটো আলোচনা ঠিক আছে হ'ব সবখিনি চাৰিটা টপিক আজি আমি কৰি থৈ দিলো যে উমৰাংশু কয়লা খনি সিন্ডিকেট তাৰপিছত আমাৰ জাষ্টিস বিপ্লৱ শৰ্মা কমিটি আৰু ডিটেনশন কেম্প চাৰিটা মই চাৰিটাই মানি লৈছো কোনো আপত্তি নাই এইটো আলোচনা কৰি আমি সময় ঠিক কৰিম তাৰপিছত আপোনালোকক জনোৱা হ'ব এতিয়া কাৰ্যসূচী 4 আণ্ডাৰ ৰুল 301 ৰমেন্দ্ৰ নাৰায়ণ কলিতা বাকি 0 আৱাৰ্ছৰ কি হ'ব স্যাৰ স্যাৰ বাকি স্যাৰ 0 আৱাৰ্ছৰ এক্সজনমেণ্ট হোৱাৰ কাৰণে এইখিনি টাইম গ'ল স্যাৰ তেনেহ'লে কালি দি দিয়ক স্যাৰ মতটো ৰমেন্দ্ৰ নাৰায়ণ কলিতা 0 আৱাৰ্ছ নাপাওঁ নেকি স্যাৰ মাননীয় আজি সময় উপাধ্যক্ষ ডাঙৰীয়া মাননীয় উপাধ্যক্ষ মহোদয় মই অহাকালি যিহেতু ৰাজ্যপালৰ ভাষণৰ ওপৰত উত্তৰ দিব লাগিব সেইকাৰণে মই ভাবোঁ যে 0 আৱাৰৰ যিখিনি টপিক যিহেতু পুৰা এমাহৰ বাজেট অধিৱেশন আছে কোনোবা এটা সময়ত উত্থাপন কৰাৰ কাৰণে সুবিধা দি দিলে হ'ব ধন্যবাদ মাননীয় উপাধ্যক্ষ মহোদয় অসম বিধানসভাৰ প্ৰক্ৰিয়া কাৰ্য পৰিচালনাৱলী 301 নিয়ম অনুসৰি তলত উল্লেখ কৰা ৰাজহুৱা গুৰুত্বপূৰ্ণ বিষয়টো মই গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ বিষয়টো হ'ল দক্ষিণ পূব পানী যোগান আঁচনি ক্ষীপ্ৰ গতিত কৰিবলৈ দাবী মাননীয় উপাধ্যক্ষ মহোদয় আমাৰ ৰাজ্য চৰকাৰে বৃহত্তৰ গুৱাহাটীৰ পৰিয়ালসমূহক বিশুদ্ধ পানী যোগানৰ বাবে 3টা বৃহৎ পানী যোগান আঁচনি গ্ৰহণ কৰিছিল সেই 3টা পানী যোগান আঁচনি হৈছে আমাৰ দক্ষিণ মধ্য গুৱাহাটী পানী যোগান আঁচনি দক্ষিণ পূব গুৱাহাটী পানী যোগান আঁচনি আৰু এটা হ'ল দক্ষিণ পশ্চিম গুৱাহাটী পানী যোগান আঁচনি ইতিমধ্যে আমাৰ যেটো দক্ষিণ মধ্য গুৱাহাটী পানী যোগান আঁচনি এই আঁচনিটোৰ কাম ভালভাৱে হৈছে ভালভাৱে চলি আছে আৰু এই আঁচনিটোৰ জৰিয়তে কিছু অংশ এতিয়াও বাকী আছে মই আশা ৰাখিছোঁ যে সেই অংশখিনিও নিশ্চয় মন্ত্ৰী মহোদয়ে বিশেষ ব্যৱস্থা লৈ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এই কামখিনি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব ঠিক তেনেকৈ আমাৰ দক্ষিণ পশ্চিম গুৱাহাটী পানী যোগান যিটো আঁচনি সেই আঁচনিটোৰ কাম 2008 চনতে আৰম্ভ কৰা হৈছিল 17 বছৰ পাৰ হ'ল ইতিমধ্যে অৱশ্যে গেমনে সেই কামটো দায়িত্ব দিয়া হৈছিল প্ৰথম প্ৰায় 390 কোটি টকাৰ অনুদান আগবঢ়াইছিল কিন্তু পৰৱৰ্তী সময়ত মাননীয় মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত আমাৰ গেমনক অব্যাহতি দি এল&টিক এই দায়িত্ব দিয়া হৈছে ইতিমধ্যে এল&টিয়ে এই কাম হাতত লৈছে কিন্তু মই আশা ৰাখিছোঁ যে দক্ষিণ পশ্চিম যেটো পানী যোগান আঁচনি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে বোধহয় 283 কোটি টকা এটা অতিৰিক্ত পুঁজি আগবঢ়াইছে মই মাননীয় মন্ত্ৰীক এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ যে এল&টিক দিয়াৰ পিছত এই কামটো ক্ষীপ্ৰতাৰে আগবাঢ়িছে যদিও কিছু অসুবিধাৰো সৃষ্টি হৈছে সেই অসুবিধাটো হৈছে যে নেশ্যনেল হাইৱেৰ NOC লাগে গতিকে ইতিমধ্যে আমাৰ জল বৰ্ডে আবেদনো কৰিছে যদি মাননীয় মন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত যদি অলপ যোগাযোগ কৰি NOC যদি তৎকালীনভাৱে ওলাব পাৰে তেতিয়াহ'লে কামটো ক্ষীপ্ৰগতিত আৰম্ভ হ'ব আৰু এই পানী যোগান আঁচনি আমাৰ জালুকবাৰীৰ পৰা গড়চুকৰ পৰা ফটাশিল
আৰু লগতে পাহাৰ অঞ্চল অৱশ্যে আজাৰালৈকে বিস্তৃত সেইখিনিৰ সমস্যা হোৱা নাই। বাকী এইখিনিৰ এটা ডাঙৰ সমস্যা হৈছে যে আমাৰ যিটো জালুকবাৰীৰ পৰা গড়চুক হৈ গণেশপাৰা ইতিমধ্যে ডিলিমিটেশ্যনত এইটো জালুকবাৰী সমষ্টিটো অন্তৰ্ভুক্ত হৈছে আৰু চেণ্ট্ৰেল গুৱাহাটী যিটো মোৰ সমষ্টি বৰ্তমান সিটোত আকৌ আমাৰ যিটো শান্তিপুৰ দুৰ্গা সৰোবৰ বা পাহাৰ অঞ্চল এই অঞ্চলখিনিৰ কাম যেইভাৱে হ'ব লাগিছিল হোৱা নাই। মই আশা ৰাখিছোঁ যে এই কামখিনি কৰাৰ ক্ষেত্ৰত যদি মাননীয় মন্ত্ৰীয়ে এটা ভালভাৱে যদি নিৰীক্ষণ কৰে, কামখিনি কৰাৰ ক্ষেত্ৰত যদি L&Tক অলপ প্ৰেছাৰ দিয়ে, তেতিয়াহ'লে মই ভাবোঁ যে এই কামখিনিও নিশ্চয় সোনকালে হ'ব। আৰু বিশেষভাৱে এটা অসুবিধা হৈছে যে যি 3টা বৃহৎ প্ৰকল্পৰ কাম চলি আছে, এই প্ৰকল্পকেইটাৰ যিবিলাক পথেৰে আমাৰ গাঁত খান্দি আমাৰ যিবিলাক পাইপ পুতি থকা হৈছে, সেইখিনি যিখিনি ৰাস্তাৰ কাম, সেই ৰাস্তাৰ কামখিনি মানে সামূহিকভাৱে কৰা হৈছে। গাঁতখিনি পুতিছে, আমি আগতে এই ৰাস্তাবিলাক আমি মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক টকা দিছিল, তেনেধৰণে আমি সুন্দৰভাৱে ৰাস্তাবিলাক কৰিছিলোঁ। কিন্তু যিভাৱে ৰাস্তাখিনি পুনৰ নিৰ্মাণ কৰিব লাগে তেনেধৰণে পুনৰ নিৰ্মাণ কৰা হোৱা নাই। গতিকে মই ভাবোঁ যে এই ৰাস্তাৰ কামখিনি যদি গড়কাপ্তানি বিভাগক দায়িত্ব দিয়া হয়, যদি গড়কাপ্তানিভাৱে পুনৰ মেৰামতিৰ ক্ষেত্ৰত যদি ব্যৱস্থা লয়, তেতিয়াহ'লে ৰাস্তাখিনি আগৰ নিচিনা অৱস্থালৈকে আহিব আৰু তেতিয়া সেই ৰাস্তাখিনি যাতায়াতৰ যথেষ্টখিনি সুচল হ'ব। ঠিক তেনেকৈ আমাৰ যিটো দক্ষিণ পূব পানী যোগান আঁচনি, এইটো ইতিমধ্যে বাতৰি কাকততো প্ৰকাশ কৰিছে যে দক্ষিণ পূব যিটো পানী যোগান আঁচনি এইটো ADB-য়ে এইটো কাম ফাণ্ডিংটো ADB-য়ে কৰিছিল। কিন্তু যিমানখিনি পুঁজি দিছিল মই জনাত পুঁজিখিনি শেষ হৈছে। এতিয়া বোধহয় NDB-ৰ লগত এটা বোধহয় আলোচনা হৈছে, বোধহয় এগ্ৰিমেণ্টটো হৈছে। এইটো 2013 চনতেই এইটো আৰম্ভ হৈছিল। গতিকে ইয়াত ৰাইজে ইতিমধ্যে অসন্তুষ্টিও প্ৰকাশ কৰিছে। গতিকে মই ভাবোঁ যে দক্ষিণ পূব পানী যোগান আঁচনিৰ কামটো যাতে যদি NDB-ৰ লগত যদি বুজাবুজি হৈছে বা তেনেধৰণে ফাণ্ড দিয়াৰ ব্যৱস্থা লৈছে, তৎকালীনভাৱে সেইখিনি কৰাৰ ক্ষেত্ৰত যাতে ব্যৱস্থা লয় তাৰ বাবে মই বিশেষভাৱে অনুৰোধ ৰাখিছোঁ। আৰু এই কামখিনি যাতে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত, মই আশা ৰাখিছোঁ যে এটা আপোনালোকে এণ্ডিং এটা সময় বান্ধি দিয়ক, সময়সীমা এটা বান্ধি দিয়ক যে অহা ডিচেম্বৰৰ ভিতৰত যাতে এই কামখিনি সম্পূৰ্ণ কৰিব পাৰে। যদি আমাৰ লাচিত বৰফুকনে এটা নিশাৰ ভিতৰতেই যদি মোমাইকটা গড় নিৰ্মাণ কৰিব পাৰে, মই এটা নিশাৰ ভিতৰত কৰিব দিয়া নাই। মই মাননীয় মন্ত্ৰী মহোদয় অহা ডিচেম্বৰৰ ভিতৰত যাতে এই কামখিনি সম্পূৰ্ণ